মানে কয় কলিজাখন মোৰ ভাঙি ভাঙি পেলালে গ'ল হয় হয় এইবিলাকেও প্ৰকৃততে আপোনাৰ হাৰ্টটোত এফেক্ট কৰে নে? কিন্তু মই যিমানখিনি দেখিছোঁ আমাৰ অসমৰ অভিজ্ঞতা। মানুহৰ যিটো আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা এইটো কিন্তু জেনেটিক সেইটো এটা মহিলাসকলৰ কাৰণে অতি উপযুক্ত সময় 21 পৰা 26 বছৰ 21 পৰা 26 বছৰ বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা এজন ৰোগীয়ে হয় কিসমূহ খাদ্য পথ্য বুলি গ্ৰহণ কৰি আছে কিন্তু প্ৰকৃততে সেই খাদ্যসমূহ বহুমূত্ৰ ৰোগৰ বাবে অপথ্য। দীঘলীয়া যদি কিবা এটা ইনফ্লেমেশ্যন হৈ থাকে আইটিছ হৈ থাকে সেইটো গৈ এটা সময়ত কি হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে মানুহ এজনৰ ৱেটটো যেনিবা অলপ বেছি হ'লেই হয় হয় তাত কেঞ্চাৰ হোৱাৰ কথাটো কি মানে বৈজ্ঞানিকভাৱে নাই গতিকে আমি এটকা এটা খৰচ কৰি অসমীয়া চিনেমা চালে বিনামূলীয়াকৈ আমি যদি এই এৱাৰনেছটো যদি আমাৰ লখিমপুৰীয়া ৰাইজক দিব পাৰোঁ আপুনি চিৰাম ব্যৱহাৰ কৰিব পাৰে বিশেষকৈ হাইলুৰনিক এচিডৰ চিৰাম ব্যৱহাৰ কৰিব পাৰে কিছুমান যুৱতীৰ এতিয়া একেবাৰে কম বয়সতে দেখা যায় মানে ল'ৰাৰ নিচিনাকৈ অলপ অলপ দাড়ি গজাৰ নিচিনা হয় মুচ গজাৰ নিচিনা হয় এইবিলাক কিহৰ কাৰণে হয় বুলি ভাবে? এতিয়া আমাৰ সাধাৰণতে শুনা যায় আমাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজতে কওঁ মই টিনেজাৰসকলৰ মাজত যে প্ৰেমত যিটো প্ৰেমত বিচ্ছেদ হ'লে ছাৰ মেৰা দিল টুট গয়া वो सर के चला गया এনেধৰণৰ কথা বতৰাবিলাকেও মানে কয় কলিজাখন মোৰ ভাঙি পেলালে এইবিলাকেও প্ৰকৃততে আপোনাৰ হাৰ্টটোত এফেক্ট কৰে নে? ডেফিনেটলি কৰিব সেইটো কাৰণ ষ্ট্ৰেছ বাঢ়িব নহয় ষ্ট্ৰেছ মানে ধৰক ইউ ষ্ট্ৰেছ ডি ষ্ট্ৰেছ কিছুমান ষ্ট্ৰেছৰ কাৰণে আপুনি জীৱনত উন্নতি কৰিব পাৰিছে আপুনি আপোনাৰ মানে প্ৰফেশ্যনটোত আপুনি ওপৰলৈ গৈছে এটা ভাল ষ্ট্ৰেছ লোৱাৰ কাৰণে মই এনেকুৱা হ'ব লাগিব মই আমুক মোৰ কোনোবা এজন আপোনাৰ এজন আইডিয়েল পাৰ্চন থাকে আপুনি ধৰক এডভকেট আপোনাৰ লাইনটোৰ এজন আইডিয়েল থাকিব কোনোবা ডেফিনেটলি নহয় জানো মই এজন চিকিৎসক মোৰো এজন আইডিয়েল পাৰ্চন থাকে মই সেইটো লেভেলত যোৱাৰ কাৰণে মই এটা ষ্ট্ৰেছ ল'ব লাগিব সেইটো হ'ল ইউ ষ্ট্ৰেছ যিটো ষ্ট্ৰেছে আপোনাক জীৱনত ওপৰলৈ লৈ যাব সেইটো হ'ল ইউ ষ্ট্ৰেছ ভাল ষ্ট্ৰেছ কিছুমান ডি ষ্ট্ৰেছ আপুনি যিটো ক'লে পেনিক এটেক এনেকুৱা ধৰণৰ যদি হয় ডি ষ্ট্ৰেছ এইবিলাকে কিন্তু কি হ'ব আপোনাৰ মগজুৰ পৰা কিছুমান মানে মগজুত এটা চাপ মানসিক চাপ ক্ৰিয়েট কৰিব এই মানসিক চাপটো ক্ৰিয়েট কৰিলে কি কৰিব সেইটো সময়ত কি হয় মানে বডিটোৱে কিছু ৰিয়েক্ট কৰিব আপোনাৰ হাৰ্টটোৱে কিছু ৰিয়েক্ট কৰিলে কি কৰিব সি অলপ নৰ্মেল যিটো তাৰ কাম আছিলে সেই কামটো সি একদম স্পীডত কৰিবলৈ আৰম্ভ কৰিব বুজি পাইছেনে ব্লাড চাৰ্কুলেশ্যনটো বঢ়াই দিব গতিকে প্ৰয়োজনতকৈ বেছি যদি আপোনাৰ ষ্ট্ৰেছটো হৈ থাকে হাৰ্টটো লগাতকৈ যদি বেছি পাম্পিং কৰিব পাৰে লগীয়া হয় তেতিয়াহ'লে কি হ'ব সি এদিন ভাগৰি যাব তেতিয়াহ'লে কি হ'ব সেইটো সময়ত এটা সময়ত গৈ পেলাই হাৰ্ট ফেইলাৰ হ'বগৈ হয়নে আপোনাৰ ভেণ্টিকুলাৰ আপোনাৰ কিছুমান ফেইলাৰ হ'ব পাৰে গম পাইছেনে LVF লেফ্ট ভেণ্টিকুলাৰ ফেইলাৰ গৈ এটা সময়ত হ'ব পাৰে সেইটো কাৰণে ডাইৰেক্টলি আপোনাৰ ধৰক এনেকুৱা সমস্যা আজিয়ে হ'ব তেনেকুৱা নহয় কিন্তু সেইটো এটা লং টাৰ্ম এটা ইফেক্ট কিন্তু হাৰ্টলৈ আনিব সেইটো সঁচা মানে প্ৰেমত বিচ্ছেদে হৃদয়খন ভাঙিবগৈ পাৰে প্ৰেমত বিচ্ছেদ যিকোনো পেনিক এটেকৰ কাৰণে হ'ব পাৰে ধন্যবাদ জনাইছোঁ আমি এতিয়া আহোঁ উচ্চ ৰক্তচাপৰ বিষয়লৈ উচ্চ ৰক্তচাপ নোহোৱাকৈ আমি কেনেকৈ প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ নিয়ন্ত্ৰণৰ আৰু হোৱাৰ পিছত আমি কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ আৰু নিয়ন্ত্ৰণত ৰখাৰ উপৰিও উচ্চ ৰক্তচাপত ভোগা এজন ৰোগীয়ে ইয়াৰ পৰা সম্পূৰ্ণ নিৰাময় হ'ব পাৰেনে? এইটো এটা উচ্চ ৰক্তচাপৰ সমস্যাটো বিশেষকৈ মই অসমৰ কথা লৈ পেলাই কৈছোঁ আমি 20 বছৰীয়া যিটো মোৰ অভিজ্ঞতা চিকিৎসক জীৱনৰ তাৰ পৰা দেখিছোঁ অসমৰ বহুত মানে উচ্চ ৰক্তচাপ জেনেটিক মানে বহুত মানুহৰ জীৱনশৈলী ভাল বিশেষ মানে খোৱা বোৱাও তেওঁলোকৰ খুব স্বাস্থ্যসন্মত বুলিয়ে ক'ব লাগিব খুব এটা সুন্দৰ নিৰুদ্বেগ জীৱন বুলি যিটো কোৱা হয় ষ্ট্ৰেছ ফ্ৰী লাইফ কটায় প্ৰাণায়াম কৰে যোগ কৰে ব্যায়াম কৰে তাৰপিছতো কিন্তু আপোনাৰ দেখিব তেওঁ অতি অবেছো নহয় অভাৰৱেটো নহয় তাৰপিছতো কিন্তু আপুনি দেখিব তেখেতৰ উচ্চ ৰক্তচাপ হৈছে সেইটো বংশগত মই ষ্টেটিষ্টিকেলি এইটো মই মোৰ ওচৰত লিখিত তথ্য মোৰ ওচৰত এই মুহূৰ্তত মই দিব নোৱাৰিম কিন্তু মই যিমানখিনি দেখিছোঁ আমাৰ অসমৰ মানুহৰ যিটো আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা এইটো কিন্তু জেনেটিক আৰু আমি এতিয়া ইতিমধ্যে যিমানকেইটা বেমাৰৰ কথা আলোচনা কৰিলোঁ গোটেইকেইটা বংশগত কাৰণত হ'ব পাৰে কিন্তু উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত জেনেটিক ফেক্টৰটো বহুত ষ্ট্ৰং কেতিয়াবা আপুনি গোটেইখিনি বহুমূত্ৰৰ ক্ষেত্ৰতো হ'ব পাৰে কিন্তু তাৰ লগত কিন্তু জীৱন ধাৰণৰ
শৈলীটোৰ কথাটো বহুত বেছিকৈ আহে। কিন্তু উচ্চ ৰক্তচাপৰ কথাটো মই লাইফষ্টাইল কথাটোতো আহিবই, কিন্তু মই এই কুৱেশ্যনটো আহিব। বহুতে ক'ব মই খুব ভালকৈ থাকোঁ, মই যোগ কৰোঁ, প্ৰাণায়াম কৰোঁ, মই মাংস নাখাওঁ, নিৰামিষ খাওঁ, খোজ কাঢ়োঁ, গোটেইখিনি কৰাৰ পিছত মোৰ হাইপাৰ টেনশ্যন কেলেই হ'ল, প্ৰেছাৰ কেলেই হ'ল, তেতিয়া সেই ক্ষেত্ৰত মই কৈ থওঁ যে সেইটো জেনেটিক, তেখেতৰ দেউতাকৰ আছিল, ককাকৰ আছিলে, সেইটো কাৰণে হয়। সেইটো কাৰণে জেনেটিক কাৰণত যিসকলৰ উচ্চ ৰক্তচাপ হয় তেওঁলোকক মই এই মাধ্যমেৰে কৈছোঁ, আজিৰ তাৰিখৰ যিবিলাক এষ্টাব্লিছড ধৰক মেডিচিন, হাৰ্টৰ মানে প্ৰেছাৰৰ মেডিচিন, আপুনি টেলমিচাৰ্টান কৰক, অলমিচাৰ্টান কওক, এমল'ডিপাইন কওক, লিচিনপ্ৰিল কওক, এনেকুৱা ধৰণৰ যিবিলাক মেডিচিন থাকে আপোনাক চিকিৎসকে দিব। আপোনাক মই ফাৰ্মাচীৰ পৰা কিনি আনিবলৈ মই কোৱা নাই, যে ডাক্তৰক দেখুৱাই ডাক্তৰে যিখিনি দৰৱ দিব চিকিৎসকে, সেইখিনি গ্ৰহণ কৰাটো খুব দৰকাৰ। কাৰণ বহুত ক্ষেত্ৰত বহুত উচ্চ শিক্ষিত ব্যক্তিয়েও দেখা গৈছে যে বহুত দিন খালে ছাইড এফেক্ট হ'ব, যেতিয়া প্ৰেছাৰটো মূৰ ঘূৰাব গম পাম মই তেতিয়া খাম। এই দুটা কিন্তু খুব সাংঘাতিক এটা বিপদজনক কথা। প্ৰথম কথা, আপুনি উচ্চ ৰক্তচাপ যদি হৈছে, দৰৱ নাখালে আপোনাৰ কিডনী ফেইলাৰ হ'ব, হাৰ্ট ফেইলাৰ হ'ব। দৰৱ ৰেগুলাৰ খাই থাকিলে ছাইড এফেক্ট জিৰ' নহয়, ছাইড এফেক্ট হ'ব কিন্তু নগণ্য। কাৰণ সি যিখিনি আপোনাক জীৱনটোক মানে কৰিব, জীৱনটোলৈ কৰিব, তাৰ তুলনাত আপোনাক দিয়া ছাইড এফেক্টখন নগণ্য বুলি ক'ব পাৰি। গতিকে মই সকলোকে আহ্বান জনাম, এটলিষ্ট আপোনাৰ ডক্তৰজনে দিয়া দৰৱটো তেখেতৰ বিনা অনুমতিত জীৱনত এদিনৰ কাৰণে হ'লেও প্ৰেছাৰৰ দৰৱটো বন্ধ কৰিব নালাগে। আৰু কিডনীৰ সমস্যাটো বহাৰ এটা কাৰণ ইৰেগুলাৰ প্ৰেছাৰৰ দৰৱ, মানে নিয়মিত খালে সমস্যা নহয়, কিন্তু ইৰেগুলাৰলি যদি প্ৰেছাৰৰ দৰৱ খাই থাকে বা বহুত দিন নোখোৱাকৈ থাকে, মূৰ ঘূৰালে খায়, কেতিয়াবা গম পালে খাওঁ বুলি কয় বহুতে, সেইটো বহুত উচ্চ শিক্ষিত ব্যক্তিৰ ক্ষেত্ৰতো মই দেখিছোঁ। এইটো মই আপোনাৰ মাধ্যমেৰে বা উদ্যমৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছোঁ, চিকিৎসকে দিয়া দৰৱটো আজীৱন খাব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু এজন আয়ুৰ্বেদিক চিকিৎসকো, গতিকে সুধিব বিচাৰিছোঁ, সাধাৰণতে আমাৰ নহৰু দুফুটা খাই দিয়া দেখা যায় উচ্চ ৰক্তচাপ হ'লে, এই বিষয়ত আপুনি কি ক'ব? এইটো সহায়ক হয়। মানে নহৰুৱে কি কৰিব পাৰে, আমাৰ যে তেজত টেবলেটৰ বিকল্প হ'ব নোৱাৰে? বিকল্প 100% নহয়, একেবাৰে নহয়। আৰু আমাৰ যিবিলাক তেজত যে মই ক'লোঁ গেছ জমা হয়, ময়লা জমা হয়, সেইবিলাকক পৰিষ্কাৰ কৰাত নহৰু এটা ৰোল থাকে, কিন্তু সি প্ৰেছাৰ নিয়ন্ত্ৰণত আনিব নোৱাৰে। এইটো খুব সাধাৰণ, আমাৰ গাঁওবিলাকত নহৰু দুফুটা খায়ে দিয়ে, খাই লৈহে আমাৰ ওচৰলৈ কেতিয়াবা আহে, গম পাইছেনে? সেইটো একদম মেছেজটো যাব নালাগে, একেবাৰে সহায় নকৰে। ক'লো নহয়, কলেষ্ট্ৰলটো নিয়ন্ত্ৰণত অকণমান সহায় কৰিব পাৰে, কিন্তু টেবলেটৰ কোনো একেবাৰে বিকল্প নহয়, একেবাৰে বিকল্প নহয়। ঠিক আছে, এইডোখৰতে আমি আপোনাৰ পৰা জানিব বিচাৰিম। এতিয়া দেখোঁ বিশেষকৈ গাঁও অঞ্চলত বুলি নকওঁ, সকলোৰে কাৰণে আমি সাধাৰণতে দেখা পাওঁ যে উচ্চ ৰক্তচাপত ভুগি থকা এজন ব্যক্তি হঠাৎ কেতিয়াবা আকৌ নিম্ন ৰক্তচাপ হৈ গ'ল বুলি কোৱা শুনো, কিন্তু প্ৰায় চিকিৎসকে কথাটো এইটো মানি নলয় বা নহয় বুলিয়ে কয়। গতিকে এই বিষয়ত আপুনি কি ক'ব? সাধাৰণ নিম্ন ৰক্তচাপৰ ধাৰণাটো অকণমান জটিল। সেইটো কি হয়, সাংঘাতিক কিছুমান মেডিকেল কণ্ডিশ্যনতে আচল যিটো মেডিকেল মানে ল' ব্লাড প্ৰেছাৰ হয়, বহুত ব্লিডিং হ'লে হ'ব পাৰে, কেতিয়াবা এক্সিডেণ্ট হ'লে হ'ব পাৰে। মোৰ মায়ে উচ্চ ৰক্তচাপৰ দৈনিক টেবলেট সেৱন কৰি আছিলে, আৰু হঠাৎ দুদিনমানৰ আগতে পথাৰলৈ গৈছিলে গৰু চাবৰ কাৰণে। তাত মাৰ মূৰটো ঘূৰাই পৰি গ'ল, আৰু যেতিয়া প্ৰেছাৰ জোখা হ'ল তেখেতৰ, তেতিয়া নিম্ন ৰক্তচাপ বুলি ধৰা পৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? তেতিয়া প্ৰথম কথা, আপুনি তেখেতৰ আনুষংগিক যিবিলাক মানে পৰীক্ষা আছে সেইখিনি কৰিব লাগিব। আৰু 2 নম্বৰ কথা, আপুনি ধৰি লওক এটা ঔষধৰ মাত্ৰা 40 ব্যৱহাৰ কৰি আছে, ধৰি লওক আপোনাৰ মায়ে টেলমিচাৰ্টান 40 ঔষধটো লৈ আছিলে, সেইটো হয়তো চিকিৎসকজনৰ পৰামৰ্শ মতে এইটো টেলমিচাৰ্টান 20 কৰিলেও হৈ যাব, কিন্তু আপুনি কমাব পৰা যাব, কিন্তু বন্ধ কৰিব পৰা নাযাব। অন্ততঃ মাহত এবাৰ, আৰু প্ৰয়োজন হ'লেতো SOS বুলি যিটো আমি মেডিকেল লেংগুৱেজত কয়, প্ৰয়োজন হ'লে যেতিয়াই তেতিয়াই, আৰু নহ'লে এমাহত এবাৰ মিনিমাম। প্ৰতি মাহত এবাৰ এজন চিকিৎসকক মানে, বা আজিকালিও সকলোতে আমাৰ গ্ৰাম্য অঞ্চলতো চিকিৎসক আছে, অসুবিধা নাই। গতিকে দৰৱটো বন্ধ কৰিব নালাগে, ড'জটো কমাব পাৰে। আৰু সেই মূৰ ঘূৰাৰ কাৰণটো হয়তো প্ৰেছাৰটো কম হোৱাৰ কাৰণে নহ'বও পাৰে, আনুষংগিক কিছুমান কাৰণৰ কাৰণেও হ'ব পাৰে। হয়তো বডিত হিমোগ্ল'বিন কম থকাৰ কাৰণে হ'ব পাৰে, থাইৰয়ডৰ কেতিয়াবা সমস্যাৰ কাৰণে হ'ব পাৰে, বা নিউৰলজিকেল কিছুমান কণ্ডিশ্যনত হ'ব পাৰে। ব্ৰেইনৰ ভিতৰত চেলবিলাক কেতিয়াবা বয়সৰ লগে লগে শুকাই যায়, এট্ৰফি হয়, ডিজেনেৰেটিভ চেঞ্জৰ কাৰণে কেতিয়াবা হ'ব পাৰে, কেতিয়াবা কাণৰ কিছুমান সমস্যাৰ কাৰণে মূৰ ঘূৰাব পাৰে। কথা বহুত আনুষংগিক কাৰণ আছে। ঠিক আছে, আমি উচ্চ ৰক্তচাপৰ বিষয়ে জানিলোঁ। একেবাৰে ইয়াৰ নিৰাময় উপায় ক'লোঁ নহয়, জেনেটিকেলি যদি হয় নিৰাময় কৰিব পাৰি বুলি নাভাবোঁ, কিন্তু তাৰ লগত আপুনি প্ৰাণায়াম, এটা আধ্যাত্মিক খুব মানে সাত্বিক জীৱন যদি কটায়, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সহজ। দৰৱ লাগিবই,
লগতে কিন্তু তাৰ লগত সাত্বিকতা লাগিব, যোগ লাগিব, প্ৰাণায়াম লাগিব, 8 ঘণ্টা 6 ঘণ্টাৰ পৰা 8 ঘণ্টা টোপনি লাগিব, সোনকালে উঠিব লাগিব আৰু সোনকালে শুব লাগিব। এইকেইটা কথা কিন্তু তাৰ লগতে, নহ'লে কি হ'ব আপোনাৰ দৰৱ খাই আছে কিন্তু আপোনাৰ ৰক্তচাপটো নিয়ন্ত্ৰণলৈ নাহিবও পাৰে। সেইটো কাৰণে তাৰ লগতে যিটো আপোনাৰ দৰৱ খাই আছে খাব লাগিব, তাৰ লগত আমাৰ যিটো পৰম্পৰাগত যিবিলাক আমাৰ নীতি নিয়ম আছে সেইখিনি মানিব লাগিব, নিমখ কম খাব লাগিব, এইখিনি কথা আমি, আৰু যিমান পাৰি আমি টেনশ্যনৰ পৰা অকণমান, মানে তাৰ কাৰণে আপুনি প্ৰয়োজন হ'লে আমি আধ্যাত্মিকতাৰ অকণমান সহায় ল'ব পাৰোঁ। আমি পুৱা গধূলি অকণমান প্ৰাৰ্থনা কৰিব পাৰোঁ, ভাগৱত অকণমান পঢ়িব পাৰোঁ, কীৰ্তনৰ ঘোষা এফাকি পঢ়িব পাৰোঁ। এইটোৱে কিন্তু আমাক ডিষ্ট্ৰেছ হৈ থকাত, আমাৰ মগজুটো একদম ৰিলেক্স হৈ থকাত, মানসিক চাপটো কমাত বহুত সহায় কৰিব। আধ্যাত্মিকতাৰ মই এই ক্ষেত্ৰত কিন্তু কিছু প্ৰয়োজন আছে বুলি মোৰ মতে মই ভাবোঁ। আৰু আপুনি সাত্বিক জীৱনশৈলীৰ কথা কৈছে। সাত্বিক জীৱনশৈলী মানে আপোনাৰ উচ্চ ৰক্তচাপৰ বাবে নিৰামিষ খাদ্য উপযোগী? একেবাৰে নিৰামিষ বুলি নকওঁ মই। নিৰামিষ মানে মই এইটো ক'ব খুজিছোঁ যে ৰাগিয়াল বস্তু সেৱন নকৰা, ধৰক চিগাৰেট, ধপাত জাতীয় বস্তু, এলকহল, এনেকুৱা ধৰণৰ বস্তুবিলাক সেৱন, সেইটো সাত্বিক জীৱনত পৰে, নোখোৱাটো। আৰু যিহেতু আমি 14 পুৰুষৰ পৰা আমি মানে নিৰামিষ ভোজী নহয়, গতিকে আৰু আমাৰ শাস্ত্ৰ এখনো আছে যোগিনী তন্ত্ৰ বুলি। যোগিনী তন্ত্ৰত লিখা আছে যে আমাৰ এইফালৰ মানুহে আমিষ ভোজনটোহে, নিৰামিষ ভোজনটো কৰিব নালাগে বুলিও কয়। উত্তৰ পূৰ্বাঞ্চলৰ আমিষ ভোজনটো আমাৰ কাৰণে ইমান মানে বাধা নাই। আৰু আয়ুৰ্বেদ শাস্ত্ৰও নিৰামিষ ভোজী বিজ্ঞান নহয়। ইয়াত ছাগলীৰ মাংসৰ পৰা ঘিৰ লগত মিশাই ছাগলীলাদ্য ঘিতৰ দৰে মেডিচিন প্ৰিপেৰেশ্যনো আছে আয়ুৰ্বেদ শাস্ত্ৰত। আয়ুৰ্বেদ শাস্ত্ৰ কিন্তু নিৰামিষ শাস্ত্ৰ নহয়। মই আপোনাক আজি আপোনাৰ মাধ্যমে এটা ক্লিয়াৰ কৰি দিছোঁ। তাত মাছ মাংসৰ ব্যৱহাৰ আছে, মাংসৰ ব্যৱহাৰ আছে তাতে। গতিকে সেইটো কাৰণে কওঁ আমি মাছ আৰু কণীৰ বগাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি যিসকল উচ্চ বৰ্ণৰ আমাৰ সমাজত লোক আছিল এটা সময়ত, তেওঁলোকে কুকুৰা নোপুহিছিল কিন্তু হাঁহটো পুহিছিলে, হাঁহৰ কণী খাইছিলে, মাছটো খাইছিলে, তেওঁলোকে কুকুৰা মাংস খোৱা নাছিল। গতিকে প্ৰটিনটো তেওঁলোকে কিন্তু ঠিকেই পাইছিলে। গতিকে এই কথাখিনি আমি অকণমান মন কৰিব লাগিব। ধন্যবাদ জনাইছোঁ আপোনাক। এতিয়া আমি অতি এটা দুৰাৰোগ্য ৰোগ, বা বৰ্তমান সময়ত হয়তো দুৰাৰোগটো বৰ সঠিক নহ'ব শব্দ, কৰ্কট ৰোগৰ কথা পাতিম, কিন্তু তাৰ পূৰ্বে পাতি ল'ব বিচাৰিছোঁ নাৰীজনিত যিসমূহ সমস্যা থাকে, এই বিষয়ে আপুনি চমুকৈ আৰু স্পষ্টভাৱে যদি অকণমান কয়, বৰ্তমান সময়ত নাৰীজনিত কি কি সমস্যা আপুনি বেছিকৈ দেখা পাইছে আৰু ইয়াৰ সমাধানৰ উপায় সম্পৰ্কে, লগতে নহ'বৰ বাবে ইয়াৰ সজাগতা আমি কেনেদৰে অৱলম্বন কৰিব পাৰোঁ। এইটো আপুনি খুব প্ৰাসংগিক এটা মানে কথা ক'লে। সেইটো হ'ল কি যে আজিকালি আটাইতকৈ বেছি সমস্যাটোৱে হ'ল PCOD, ছোৱালীবিলাকৰ অনিয়মীয়া মাহেকীয়া সমস্যা, অভাৰৱেইট হৈ যোৱা, তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিলে চিষ্ট কিছুমান, মানে পানী জ্বলাৰ নিচিনা কিছুমান গুটি গুটি দেখা যায়, এই সমস্যাটো বহুত বেছি হয়। আৰু লগতে থাইৰয়ডৰ সমস্যাটো তেওঁলোকৰ অলপ দেখা যায়। তাৰ লগতে আপোনাৰ আৰু ইনফাৰ্টিলিটিৰ সমস্যাটো খুব দ্ৰুতগতিত বাঢ়িছে। আৰু এইটো ক্ষেত্ৰতো আকৌ সেই আগৰ কথাখিনিয়ে আহিব। সোনকালে উঠা, 6 ঘণ্টাৰ পৰা 8 ঘণ্টা শোৱা, 10টা বজাত মানে আপোনাৰ শোৱা, তাৰপিছত কমেও 5000 ষ্টেপ মানে খোজকঢ়া, 7টা বজাৰ ভিতৰত আহাৰ গ্ৰহণ কৰা, এই গোটেই কথাখিনি কিন্তু আপোনাৰ ইনফাৰ্টিলিটি আৰু PCOD এই ক্ষেত্ৰতো খাটে। গতিকে সেই নিয়মখিনি আপুনি মানিবই লাগিব। ফাষ্টফুড আহাৰ বৰ্জন, আহাৰ বিহাৰ আমি নিয়মমতে কৰিবই লাগিব, নীতি নিয়ম মতে। PCODৰ সমস্যাটো বহুত দ্ৰুতগতিত বাঢ়িছে, আৰু PCODৰ পৰা গৈ পেলাই কিন্তু সেইটো এটা পাছত সন্তানহীনতাৰ সমস্যাও বাঢ়িছে। আৰু সন্তানহীনতাৰ সমস্যাৰ বঢ়া আৰু এটা কাৰণ আছে, আমাৰ সমাজত শিক্ষাৰ প্ৰচাৰ প্ৰসাৰটো বহুত বাঢ়িছে, হয়নে? আপুনি ছোৱালী এগৰাকীৰ কথাই কওক, তেখেতে আপোনাৰ ধৰক ডিগ্ৰী কৰিলে, মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পঢ়িলে, তাৰপিছত আপোনাৰ BSc BA পঢ়িলে, তাৰপিছত MA MSc পঢ়িলে, তাৰপিছত PhD কৰিলে, B.Ed কৰিলে, এনে গোটেইখিনি কৰোঁতে কি হয় আপোনাৰ 30+ হৈ যায়। আৰু মানুহ কি হয়, আমিওতো প্ৰকৃতিৰে অংশ, যিমানে বয়স হৈ যাব উৰ্বৰতা গুণটোতো শক্তিটো সকলোৰে কমিব। আমিও যিহেতু মানুহ, প্ৰকৃতিৰ এটা পাৰ্ট, গতিকে আমি মানুহ হ'লেও কিন্তু প্ৰকৃতিৰে যিহেতু পাৰ্ট, আমাৰো কিন্তু ফাৰ্টিলিটিটো বয়স বঢ়াৰ লগে লগে কমিব। ইনফাৰ্টিলিটিৰ এটা সমস্যা এইটো কাৰণেও হৈছে যে আমি মানে ধৰক পেছাগত কাৰণত। আপুনি উপযুক্ত বয়স কিমান বুলি ভাবে? মোৰ মতে by 26, গম পালেনে? 21ৰ পৰা 26ৰ ভিতৰত হ'লে খুব, আমি প্ৰেক্টিকেলি, মই এইটো আমাৰ টেক্সট বুকৰ পৰা নাই কোৱা, মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। নহয়, মই ছোৱালীৰ কথা বেছিকৈ কৈছোঁ। ল'ৰাখিনিৰ ক্ষেত্ৰত তেনেকুৱা নিৰ্দিষ্ট বয়সৰ কথা নাই।
মতা মানুহৰ ক্ষেত্ৰত বয়সৰ কথা বহুত বেছি ষ্ট্ৰং ফেক্টৰ নাই, একেবাৰে শূন্য নহয়, কিন্তু তেখেতৰ নিৰ্দিষ্ট বয়স নাই যে 30 হ'ব লাগিব, 40 হ'ব লাগিব। কাৰণ মোৰ হাততে দেখোঁ 50 বছৰীয়া পুৰুষৰ ধৰক সন্তান বৰ অসুবিধা হোৱা নাই। সাধাৰণতে মহিলাসকলৰ ক্ষেত্ৰত এইটো সমস্যাটো বেছি দেখা যায়। সেইটো এটা মহিলাসকলৰ কাৰণে অতি উপযুক্ত সময় 21 পৰা 26 বছৰ। এইটো বিয়া বাৰু হয়, মানে প্ৰথম সন্তানটো অন্তত যদি এইখিনি সময়ৰ ভিতৰত যদি আমি ধৰক মানে গৰ্ভধাৰণ কৰি এটা সন্তানৰ যদি জন্ম দি ল'ব পাৰোঁ, এইটো কিন্তু শুনিবলৈ কেনেকুৱা হৈছে মই নাজানো, কিন্তু এইটো একদম মানে যিটো হিন্দীত চিনেমাৰ ভাষাত যিটো হকিকত বুলি কয়, বাস্তৱ প্ৰেক্টিকেল কথা, সেইটো প্ৰেক্টিকেল কথা। গতিকে মই যিহেতু ক'লোৱেই আপোনাৰ 20 বছৰীয়া যিটো জীৱনৰ অভিজ্ঞতা, চিকিৎসক জীৱন, সেইটোৰ পৰা দেখিছোঁ যে 21ৰ পৰা আপোনাৰ তাৰ আগতো হ'লেও কিন্তু কিছুমান চিকিৎসাজনিত কমপ্লিকেশ্যন আহে, আৰু এই পিছলৈ আহিলে অকণমান ইনফাৰ্টিলিটিৰ সমস্যাটো বাঢ়ে। অন্ততঃ 30 বছৰটো পৰাপক্ষত মানে পাৰ নকৰিলে ভাল। ঠিক আছে, আপুনি ক'লে যে 21 পৰা 26ৰ ভিতৰত প্ৰথম সন্তানটো হ'লে ভাল বেষ্ট। মানে প্ৰথম সন্তানটো হোৱাৰ পিছত দ্বিতীয় সন্তানটোৰ কাৰণে নিৰ্দিষ্ট বয়সৰ বৰ সীমাটো নাথাকে নেকি? 3 বছৰ মিনিমাম গেপ লাগে। সেই কথাটো মই কোৱা নাই। প্ৰথম আৰু 35টো পাৰ কৰিব নালাগে। মানে নহয়, প্ৰথম সন্তানটো যদি 21 পৰা 26ৰ ভিতৰত হৈ যায়, তেতিয়া দ্বিতীয় সন্তানটোৰ ক্ষেত্ৰত 26ৰ পিছলৈ আহিলেও মানে সমস্যা একো নহয় নেকি? প্ৰথম কথা মই কৈ থৈছোঁ, মানে প্ৰথম সন্তান হোৱাৰ পিছত দ্বিতীয় সন্তানটো হ'বলৈ সহজ নেকি, মই সেইটো সুধিছোঁ। কিছু মানে মই এজ এইটো হাইপথেটিকেল বুলি ক'ম কথাটো, অকণমান সহজ হ'ব ডেফিনেটলি। কিন্তু কথাটো হ'ল কি 35ৰ কিন্তু নিপিছুৱালে ভাল, 35+ নহ'লে ভাল। দ্বিতীয় সন্তানটো যিটো আপুনি কথা সুধিছে, সেইটো যদি আমি ঊৰ্ধ্ব সীমা বেষ্ট বুলি কওঁ, আমি 35ৰ ভিতৰত দ্বিতীয় সন্তানটোৰ। গতিকে আকৌ যদি আমি 35 পাৰ কৰি দিওঁ, তেতিয়াও কিন্তু দ্বিতীয় সন্তান হ'লেও কিন্তু কিছুমান ধৰক আনুষংগিক কিছুমান সমস্যা আহিব পাৰে। হয়তো সন্তানৰ কিছুমান জেনেটিক প্ৰব্লেম আহিব পাৰে, ক্ৰম'জমেল ডিছঅৰ্ডাৰ বেছি বয়সত যদি গৰ্ভধাৰণ হয়, সেইটো এটা হ'ব পাৰে। আপোনালোকে আজিকালি হয়তো ADHD বুলি কয়, কিছুমান অটিজিমৰ কথা আহে, হয়তো বেছি লেট বয়সত মানে বেছি বয়সত যদি গৰ্ভধাৰণ হয়, সেইটো এটা কাৰণ হ'ব পাৰে। এই বিষয়ত মই আপোনাৰ পৰা আয়ুৰ্বেদৰ অকণমান দৃষ্টিভংগী জানিব বিচাৰিম। হয়, এইটো ক্ষেত্ৰত প্ৰথম কথা এইকেইটা নিয়ম আমি মানিবই লাগিব, যিহেতু আমি প্ৰকৃতিৰ অংশ। কিন্তু আয়ুৰ্বেদত কিছুমান খুব সুন্দৰ, আয়ুৰ্বেদৰ মতে মই একেবাৰে স্পষ্টভাৱে সুধিব বিচাৰিছোঁ, আয়ুৰ্বেদত এনেধৰণৰ কথা উল্লেখ আছে নেকি যে এনেধৰণৰ নিয়মখিনি পালন কৰিলে বা এনেধৰণৰ সাৱধানতা অৱলম্বন কৰিলে স্বাস্থ্যৱান বা বুদ্ধিমত্তা সম্পন্ন শিশুৰ জন্ম হ'ব পাৰে, এনেধৰণৰ কিবা কথা আছে নেকি? সেইটো ধৰক এষ্টাব্লিছ তেনেকুৱা ডাটা বা তথ্য আমাৰ হাতত নাই আয়ুৰ্বেদত। মানে কি হয়, আপুনি ক'লো নহয়, হাইপথেটিকেলি কথা এটা ক'লে নহ'ব, তাৰ এটা এভিডেন্স বেছড আমি আপোনাৰ পেপাৰ দিব লাগিব। গতিকে যিহেতু মই মোৰ এই মুহূৰ্তত অন্ততঃ মোৰ হাতত নাই, গতিকে সেই কথাটো মই ক'ব নোৱাৰিম। আয়ুৰ্বেদত গৰ্ভধাৰণৰ উপযুক্ত সময়ৰ বিষয়ে কিবা আছে? সেইটোৱেই ক'লো নহয়, কাল। আমাৰ আয়ুৰ্বেদ শাস্ত্ৰ মতে বীজ, অম্বু, ঋতুক্ষেত্ৰ, বীজ, অম্বু, ঋতুক্ষেত্ৰ। ক'লো নে, বীজ কেতিয়া সুস্থ সবল হ'ব, যেতিয়া আপুনি বয়সত গৰ্ভধাৰণ কৰিব লাগিব, বা পুৰুষৰ ক্ষেত্ৰত আপোনাৰ স্পাৰ্মটো ষ্ট্ৰং কেতিয়া, আপোনাৰ বয়সতহে হ'ব। 60 বছৰীয়া মানুহ এজনৰ স্পাৰ্মটোতো 30 বছৰীয়া যুৱকজনৰ লগত নিমিলিব, নহয় জানো? আপোনাৰ 22 বছৰীয়া 23 বছৰীয়া ছোৱালী এজনীৰ অভামটোৰ কণ্ডিশ্যন আৰু 45 বছৰীয়া মানুহগৰাকীৰ অভামৰ কণ্ডিশ্যনটো একেই নাথাকিব, হয়নে? সেইটো কাৰণে কৈছোঁ বীজ সুস্থ হ'ব লাগিব। আয়ুৰ্বেদ শাস্ত্ৰ বীজ, অম্বু, যিটো ধৰক বাকী যে ফ্লুইডৰ নিচিনা যিখিনি বস্তু আছে, ঋতুক্ষেত্ৰ সময়ৰ ভিতৰত হ'ব লাগিব। আৰু ক্ষেত্ৰ মানে গোটেই ইউটেৰাইন কেভিটিটো, গোটেই হাজবেণ্ড ৱাইফৰ যিটো জেনিটেলিয়াৰ পৰা আৰম্ভ কৰি গোটেই যিটো ছিষ্টেম, ইউৰোজেনিটেল ছিষ্টেম বা গোটেই অৰ্গেনখিনিক আমি একেলগে ক্ষেত্ৰ বুলি কওঁ, সেই গোটেই বস্তুখিনি সুস্থ সবল হ'ব লাগিব। সেইটো কেতিয়া হ'ব? আমি এই ইতিমধ্যে যিখিনি ক'লোঁ আপোনাক, বাই 26 বা বেছি 30 এইখিনি সময়ৰ ভিতৰত খুব ধুনীয়া হৈ থাকে, খুব ফাৰ্টাইল হৈ থাকে। এতিয়া আমি দেখা পাওঁ যে সন্তানহীনতাৰ যি সমস্যা সেয়া খুব বাঢ়িছে। গতিকে এই ক্ষেত্ৰত কম খৰচী কিবা সমাধান বা সহজতে উপলব্ধ কিবা সমাধানৰ বিষয়ে আপুনি ক'ব বিচাৰিব নেকি? এইটো খুব ভাল কথা যে আপুনি শুনি ভাল পাব যে আমাৰ এই ক্ষেত্ৰত আমাৰ কিন্তু 5000 বছৰীয়া এটা খুব ভাল ইতিহাস আছে। গতিকে আমাৰ 5000 বছৰৰ আগতেই আমাৰ চৰক সংহিতাত, প্ৰাচীন এখন আয়ুৰ্বেদিক গ্ৰন্থ, তাত আপোনাৰ মানে সন্তানহীনতাৰ চিকিৎসা, বন্ধ্যাত্ব চিকিৎসা বুলি কোৱা হয়, বন্ধ্যাত্ব চিকিৎসা আছিলে। আৰু বিভিন্ন ধৰণৰ ভাল ঔষধি
মানে আছিল বা এতিয়াও চলি আছে আৰু আটাইতকৈ সুবিধাজনক কথাটো এইটোৱে যে 500 টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক 5,000 মান টকাৰলৈকে খৰচৰ ভিতৰতে এমাহত আপোনাৰ 2-3 মাহ 4 মাহ 5 মাহ মেক্সিমাম 6 মাহ ট্ৰিটমেণ্ট কৰিলে আপোনাৰ খুব 10জনৰ ভিতৰত কিন্তু 10টা কাপোলৰ ভিতৰত 4টি কাপোলৰে কিন্তু মানে সন্তান হোৱাৰ মানে গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনাটো বহুত বেছি অৰ্থাৎ 10টি কাপোল যদি আহে তেতিয়াহ'লে এই প্ৰাচীন যিসমূহ আমাৰ আয়ুৰ্বেদিক ঔষধ আছে বা পেটেণ্ট যিবিলাক আজিকালি মেডিচিন ওলাইছে আয়ুৰ্বেদিক তেওঁলোক সেইবিলাকৰ মাধ্যমেৰে কিন্তু আমি 10জনৰ ভিতৰত 4জনকেই কিন্তু মানে আপোনাক গৰ্ভধাৰণ কৰাবলৈ সক্ষম হ'ব পাৰোঁ উদাহৰণস্বৰূপে আপোনাক কৈছোঁ 40% দম্পতি এনেধৰণৰ চিকিৎসাৰ পৰা উপকৃত হ'ব সেইটো তথ্য আছে আমাৰ হাতত কাৰণ মই যোৱা 2009 চনৰ পৰা এতিয়া 2026 চনলৈ মাজতে মই কিছু 10 বছৰমান মই এইটো প্ৰেক্টিছত নাছিলোঁ 2009ৰ পৰা মই প্ৰায় 2000 আপোনাৰ মাজতে প্ৰায় 16 চনমানলৈকে মাজতে মোৰ কমি গৈছিলে প্ৰেক্টিছটো কিন্তু আকৌ আজিকালি মই কৰিবলৈ লৈছোঁ আমাৰ চৰকাৰী চিকিৎসালয়তে হওক বা বিনামূলীয়াকৈ মই এটা ছাৰ্ভিচো দি আছোঁ প্ৰতি শুক্ৰবাৰে লখিমপুৰত তাৰ পৰা দেখিছোঁ যে মই আপোনাক ইতিমধ্যে কোৱাৰ মতে কেইটামান সাধাৰণ ঔষধিৰেই কিন্তু কোনো জটিলতাৰ সৃষ্টি নোহোৱাকৈ জটিল কিছুমান অস্ত্ৰোপচাৰ অবিহনেই আমি মানুহক সন্তানৰ মুখ দেখুৱাবলৈ সক্ষম হৈছোঁ কেৱল ঔষধ দিয়ে কেৱল ঔষধৰ মাধ্যম আৰু অকণমান এই লাইফষ্টাইল মডিফিকেশ্যনৰ মাধ্যমেৰে খুব ভাল কিছুমান আমাৰ প্ৰাচীন আৰু পেটেণ্ট মানে ঔষধি আমাৰ আছে সেইখিনিৰ আপোনাৰ 40% উপকৃত হ'ব বাকী 60%ৰ বাবে বাকী 60%ৰ ক্ষেত্ৰত কি হ'ব আপোনাৰ 40%ৰ পোনপটীয়াভাৱে আপোনাৰ কনচিভ কৰিব গৰ্ভধাৰণ হ'ব আৰু বাকী আৰু 30% মানৰ কি হয় এই ঔষধকেইটা গ্ৰহণ কৰাৰ কাৰণে কি হ'ব নেক্সট লেভেলৰ যিটো ট্ৰিটমেণ্ট আপুনি IVF কওক IUI কওক বা মডাৰ্ণ যিটো মানে ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট আছে তাৰ কেইটামান চিম্পল মেডিচিন এইকেইটা মেডিচিনৰ লগত এড কৰি দিয়াৰ লগে লগে কিন্তু এইকেইটা মেডিচিন বা এই 3 মাহৰ এই কোৰ্চটো কৰিলে 6 মাহৰ এই কোৰ্চটো কৰিলে আপুনি দেখিব নেক্সট মাহত তেখেতক এটা 2 এবিধ মেডিচিন দিলে খুব সোনকালে মানে তাৰ মানে ফাৰ্টিলিটিৰ ৰেটটো বহুত বাঢ়ি যায় গম পালে না গতিকে আৰু 30%ৰ সাধাৰণ এটা ছাপোৰ্টতে আপোনাৰ কিন্তু গৰ্ভধাৰণৰ সম্ভাৱনাটো বাঢ়ি যায় বাকী 30%ৰ কিছুমান ক'লো নহয় জেনেটিক কাৰণ থাকিব পাৰে জটিল এনাটমিকেল ডিছঅৰ্ডাৰ থাকিব পাৰে য'ত আপোনাৰ চাৰ্জাৰী দৰকাৰ হ'ব পাৰে সেইটো লেভেলত আমি নাযাওঁ আৰু আপোনাক মই কৈ ভাল পাম যে 5000 বছৰীয়া এটা বিজ্ঞানে আপুনি পোনপটীয়াভাৱে 40% আৰু পৰোক্ষভাৱে মানে 30% ৰোগীক যদি আমি সকাহ দিব পাৰোঁ তাতকৈ চাগে আৰু আমাক নালাগে আৰু এই যে 4-5 বছৰ আগতে সৃষ্টি হোৱা এটা বিজ্ঞান মহাভাৰতৰ সময়তে সৃষ্টি হোৱা এটা বিজ্ঞান আৰু শুনি আপুনি ভাল পাব আমি মহাভাৰতৰ উদাহৰণটো যদি আপুনি দি দিয়ে চমুকে মহাভাৰতৰ উদাহৰণটো মই আপোনাৰ এটা কাৰণ আপুনি ধৰক কৌৰৱৰ 100 পুত্ৰৰ চিকিৎসাজনতো মই এইটো হাইপথেটিকেল বুলি ক'ম হাইপথেটিকেলি ক'ব পাৰোঁ সেইটো আপুনি এটা ক'ব পাৰে সেইটো সময় এটা বন্ধ্যাত্ব ইনফাৰ্টিলিটি চিকিৎসা বুলি ক'ব পাৰে আপুনিও দেখে আজিকালি যে IVF কৰিলে আপোনাৰ 2-3টালৈকে হোৱা দেখিছে আপুনি মই 3জনলৈকে দেখি থাকোঁ গতিকে আপুনি হয়তো সেইটো এটা ধাৰণা সেইটো সময়তে মানে প্ৰতিপন্ন হৈছিলে কৌৰৱৰ যে 100জন পুত্ৰ আছিলে এগৰাকী মাতৃয়ে 100টা পুত্ৰ কেনেকৈ জন্ম দিব পাৰিব হয়তো কিজানি তেনেকুৱা এটা IVFৰ নিচিনা তাৰ ব্যৱস্থা কিজানি সেইটো সময়ত হয়তো আছিল যাৰ হয়তো আমাৰ তাৰিখত লিখিত প্ৰমাণ নাথাকিব পাৰে আমি এটা হাইপথেটিকেলি সেইটো ক'ব পাৰোঁ তাৰ পিছত কিন্তু আপোনাক মই স্পষ্টকৈ এটা কথা ক'ব পাৰোঁ যে 11th century মানে আজিৰ পৰা 1000 বছৰ আগতে এখন কিতাপ আছিলে আমাৰ আয়ুৰ্বেদ শাস্ত্ৰ গদ নিগ্ৰহ বুলি কয় গম পাইছে আপোনাক মই ব্যক্তিগতভাৱে দেখুৱাম কিতাপখন মোৰ ওচৰত আছে গদ নিগ্ৰহত এটা মানে বন্ধ্যাত্ব চিকিৎসা বুলি এটা ইণ্ডিপেণ্ডেণ্ট চেপ্টাৰ আছিলে সম্ভৱতঃ পৃথিৱীৰ চাগে ইনফাৰ্টিলিটিৰ ওপৰত এটা ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰ এটা চেপ্টাৰ থকা গ্ৰন্থ যদি পৃথিৱীত ক'ৰবাত ৰচনা হৈছিলে 1000 বছৰ আগত সেইখন হ'ল ভাৰতৰ ৰচনা হৈছিল আৰু সেইখন হ'ল গদ নিগ্ৰহ তাত আপুনি শুনি ভাল পাব মই চিকিৎসা ব্যৱস্থাৰ বিষয়ে আপুনি ক'ব চিকিৎসা তাত শুনি ভাল পাব আপুনি আমাৰ খুব অতি হিয়াৰ আমঠু যোৱা 19 ছেপ্টেম্বৰ তাৰিখেতো আমি হেৰুৱালোঁ আমাৰ জুবিন দাক হেৰুৱালোঁ আপুনি জুবিন দাৰ আটাইতকৈ প্ৰিয় গছ কি আছিল বাৰু
নাহৰ প্ৰিয় গছ নাহৰ নাহৰ আপুনি শুনি ভাল পাব এই যে মই গদ নিগ্ৰহ গ্ৰন্থখনৰ কথাটো ক'লো গদ নিগ্ৰহত এটা বস্তু স্পষ্ট বিধান দিছে যে নাক কেশৰ মানে নাহৰ গছৰ যিটো ফুল সেই ফুলটোত কিছুমান শুঙৰ নিচিনা বস্তু থাকে কেশৰ যিটো আমি কেশৰ খাওঁ যে কাশ্মীৰৰ কেশৰ তেনেকুৱা কিছুমান শুং জাতীয় বস্তু থাকে সেইটোৰ পৰা বনোৱা এটা পাউডাৰ নাক কেশৰ চূৰ্ণ বুলি কোৱা হয় নাক কেশৰ চূৰ্ণটো যদি ঘিৰ লগত দি মানে খোৱা হয় চিকিৎসকৰ পৰামৰ্শৰ মতে বিধান মতে তেতিয়াহ'লে খুব অতি সোনকালে মানে বন্ধ্যা মহিলাই আপোনাৰ গৰ্ভধাৰণ কৰিবলৈ সক্ষম হ'ব পাৰে আৰু আমি ইতিমধ্যে ইয়াৰ ওপৰত আমি কাম আৰম্ভ কৰিছোঁ ইয়াৰ লগত আমি দুটা আৰু মেডিচিন যোগ কৰিছোঁ এটা হ'ল শতমূল অসমীয়া সকলো মানুহে চিনি পায় আৰু এটা হ'ল শতপুষ্পা বুলি এটা আপোনাৰ যে চফ গুটি যে আমাৰ বিয়াত দিয়ে চফ গুটিৰ নিচিনা এটা বস্তু আছে শতপুষ্পা বুলি এই তিনিওটা বনৌষধি মিলাই পেলাই আমি এটা লখিমপুৰত মানে মেডিচিন এটা বনাবৰ কাৰণে যত্ন কৰি আছোঁ খুব সম্ভৱ অহা বছৰৰ ২৭ চনৰ শেষৰ ফালে যাতে চাগে আমি এই মেডিচিনটো আমাৰ জুবিনদাৰ প্ৰিয় অতি নাহৰ গছৰ কেশৰডাল নাক কেশৰ পাউডাৰটো মানে নাহৰ ফুলৰ সেই ফুলটোৰ পাউডাৰটো আৰু আপোনাৰ শতমূল সকলোৱে চিনি পায় আৰু শতপুষ্পা বুলি সেইটো এটা চফ গুটিৰ নিচিনা এটা গুটিৰ পৰা বনোৱা পাউডাৰ এই তিনিওটা মিশ্ৰণ কৰি আমি এটা মেডিচিন বনাবলৈ আৰম্ভ কৰিছোঁ দুই এজনৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিছোঁ আৰু এবছৰৰ ভিতৰত ইয়াৰ এটা মানে ভাল ফল আমি পাম আৰু ৰাইজৰ মাজলৈ এইটো এটা খুব মানে ন্যূনতম এটা মূল্যত ৰাইজে ইয়াক লাভো কৰিব পাৰিব বৰ্তমান বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা এজন ৰোগীয়ে কিসমূহ খাদ্য পথ্য বুলি গ্ৰহণ কৰি আছে কিন্তু প্ৰকৃততে সেই খাদ্যসমূহ বহুমূত্ৰ ৰোগৰ বাবে অপথ্য খুব মানে প্ৰাসংগিক আৰু ভাল প্ৰশ্ন হৈছে এইটো মানে আপুনি ৰাইজৰ মাজলৈ খুব ভাল বাৰ্তা যাব লাগে এইটো সেইটো হ'ল কি ধৰক আপুনি আমি সকলোৱে জানো যে ডায়েবেটিছ ৰোগীয়ে চেনি খাব নালাগে গম পাইছেনে চেনি নাখায় কিন্তু তাৰ ঠাইত বহুতে গুড় ব্যৱহাৰ কৰে ঠিক আছে গতিকে তাতো কিন্তু একেই কাৰ্বহাইড্ৰেটৰে চ'ৰ্চ কিন্তু চেনি আৰু গুড়ৰ পাৰ্থক্য এটাই চেনিৰ নিউট্ৰিচনেল ভেলু কম একেবাৰে নাই কিন্তু কেলৰি থাকে তাতে আৰু গুড়ত অলপ নিউট্ৰিচনেল ভেলু থাকে তাৰ কিছুমান উপকাৰী গুণো থাকে কিন্তু সেইবুলি ডায়েবেটিছ ৰোগীয়ে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ অবিহনে আপোনাৰ গুড়টো কিন্তু বিকল্প হিচাপে ল'ব নোৱাৰে সেইটো স্পষ্ট কথা যে চেনিৰ বিকল্প গুড় নহয় আৰু আপোনাৰ নিমখৰ বিকল্প ভাজি লোৱা নিমখো নহয় মই এইটো প্ৰাসংগিকভাৱে ওলালে কাৰণে কৈ দিছোঁ সকলোৰে জ্ঞাতাৰ্থে লগতে আপুনি কৈ দিয়ক চেনি আৰু নিমখ হয় দুইটাই সমানে বহুমূত্ৰ ৰোগৰ কাৰণে অপকাৰী নেকি দুইটাই অপকাৰী আমাৰ ধৰক ভাৰতীয়সকলৰ বাবে কাৰ্ডিঅলজিষ্টৰ মতে আপোনাৰ 4 পৰা 5 গ্ৰাম মেক্সিমাম নিমখ দিনটোত ব্যৱহাৰ কৰিব পাৰে তাতকৈ অধিক যিটো আমি ছটিয়াই খোৱা নিয়ম মোৰ ডায়েবেটিছে আছে বেলেগ প্ৰেছাৰটো নাই গতিকে মই অকণমান বেছিকৈ নিমখ ছটিয়াই চালাড বা এইবিলাকত আমি ওপৰৰ পৰা যে ছটিয়াই লোৱা যিটো নিয়ম সেইটো ভুলতো কৰিব নালাগে আৰু ভাতেই হওক বা ৰুটিয়েই হওক ভাত আৰু ৰুটি নাই ভাত আৰু ৰুটি দুয়োটাতে কাৰ্বহাইড্ৰেট থাকে গতিকে আপুনি সেই ক্ষেত্ৰত এজন ডায়েটিচিয়ানৰ পৰামৰ্শ লৈ পেলাই আপোনাক ওজন আপোনাক কিমান কেলৰি দৰকাৰ হয় সেইমতে এখন আপোনাক ডায়েবেটিছৰ ৰোগীসকলক আজিকালি খাদ্য আৰু পৰিপুষ্টি বিশেষজ্ঞসকলে ডায়েটিচিয়ানে আপোনাক এখন কেলৰি হিচাপ কৰি আপোনাৰ ওজন অনুসৰি এটা লিষ্ট এখন বনাই দিয়ে সেইমতে আপুনি খাব পাৰিব কাৰ্বহাইড্ৰেট কিমান তাত ভাত আৰু ৰুটিৰ মাজত পাৰ্থক্য একো নাই আমি দুইটা কাৰ্বহাইড্ৰেটৰ এটাই পাৰ্থক্য সেইটো হ'ল আমি ভাত বুলি ক'লে অলপ বেছিকৈ গুচি যায় আৰু ৰুটি বুলি ক'লে অলপ পৰিমাণটো কোৱান্টিটিটো অলপ কমে পাৰ্থক্যটো সেইটোৱে কিন্তু ভাতৰ বিকল্প ইয়াতো ৰুটি নহয় আপোনাৰ মানে ডায়েবেটলজিষ্টৰ লগত পৰামৰ্শ মতে আমাৰ ডায়েটিচিয়ানসকলে এখন আপোনাক লিষ্ট দিব সেই লিষ্ট মতে কেলৰিটো হিচাপ কৰি পেলাই আপুনি কাৰ্বহাইড্ৰেটৰ পৰিমাণ মানে চাউলৰ পৰিমাণটো বা ৰুটিৰ পৰিমাণটো তেওঁলোকে হিচাপ কৰি দিব সেইমতে খাব লাগে আৰু সেইটো ওজনৰ ওপৰত নিৰ্ভৰ কৰিব এনেই নিজৰ মতে আপোনাৰ ভাতৰ সলনি যদি ৰুটি বিকল্প হিচাপে খাই থাকে হয়তো পৰিপুষ্টিহীনতা নহ'বও পাৰে সেইটো মেল নিউট্ৰিশ্যনতো যাব পাৰে বেলেঞ্চ খাদ্যটো কিন্তু মানে পৰামৰ্শ এটা ল'ব লাগিব আৰু আজিকালি খাদ্য পৰিপুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ পায় অসুবিধা নহয় ঠিক আছে দুটামান যদি অতি পথ্য কৈ দিয়ে আপুনি ডায়েবেটিছ ৰোগীসকলৰ বাবে আপোনাৰ আমাৰ সেউজীয়া শাক পাচলিবিলাক খুব ভাল আপোনাৰ ধৰক আৰু যদি আপোনাৰ সম্ভৱ হয় আমি যদি গ্ৰাম্য অঞ্চলত বাস কৰোঁ আমাৰ ঘৰতে হোৱা শাক পাচলিবিলাক আমাৰ কাৰণে বেছি ভাল বজাৰৰ বস্তুবিলাকতকৈ আৰু ধৰক আপুনি ভিটামিন ডিটো খুব লোৱাৰ দৰকাৰ আৰু যিহেতু আপুনি আজিকালি ৰ'দত গৈ
ভিটামিন ডি লোৱাটো সম্ভৱ নহয়। আৰু এটা আমাৰ ভাৰতীয় মানুহৰ এটা সমস্যা আছে কি আমাৰ ছালখন কম্পেৰেটিভলি ডাঠ, সেইটো কাৰণে কি হয় আপুনি ৰ'দত গ'লেও ছাফিচিয়েণ্ট পৰিমাণৰ যে ভিটামিন ডিটো পাব সন্দেহ আছে। সেইটো কাৰণে আপুনি ব্লাড টেষ্ট এটা কৰি আপুনি খুব কম দামতে ভিটামিন ডি টেবলেট পোৱা যায় আজিকালি। গতিকে চিকিৎসক এজনৰ পৰামৰ্শ মতে আপুনি ভিটামিন ডি টেবলেটটো কিন্তু মানে যে ছাপ্লিমেণ্ট হিচাপে গ্ৰহণ কৰিব লাগে। বাকী ফল মূল আমাৰ এইখিনি যিখিনি ল' গ্লাইচেমিক ইণ্ডেক্স, অৰ্থাৎ যিবিলাকত অকণমান চেনিৰ মাত্ৰাটো কম থাকে, মানে যিবিলাকে খালে ব্লাডত চুগাৰৰ মানে পৰিমাণটো কমকৈ বাঢ়ে, যেনেকৈ ধৰক আপুনি আপেলটো খাব পাৰে অলপ পৰিমাণে, কিন্তু আপুনি ধৰক পকা আমটো সিমান বেছি খাব নোৱাৰে। সেইটো ল' গ্লাইচেমিক ইণ্ডেক্সৰ যিবিলাক ফল মূল থাকে, মিঠা হ'ব পাৰে কিন্তু গ্লাইচেমিক ইণ্ডেক্স বুলি কোৱা হয়, মানে সেইটো কম গ্লাইচেমিক ইণ্ডেক্সৰ যিবিলাক ফল মূলৰ কম, যেনেকৈ আপেল, সেইবিলাক এটা নিৰ্দিষ্ট পৰিমাণত খাব পাৰে। কলো পাৰিব, কিন্তু এটা জোখত খাব পাৰিব, কিন্তু আমজাতীয় বস্তুবিলাক কমকৈ খাব লাগিব, যাৰ গ্লাইচেমিক ইণ্ডেক্সটো বেছি। অৰ্থাৎ যিবিলাক বস্তু খালে আপোনাৰ খোৱাৰ পিছত ব্লাডত চুগাৰটো বাঢ়ি যায়, সেই ধৰণৰ ফল মূলবিলাক আমি কমাই খাব লাগিব। ইমিডিয়েট মানে চুগাৰটো বাঢ়ি যায়, সেই ধৰণে সেইটো গ্লাইচেমিক ইণ্ডেক্সৰ ওপৰত ডিপেণ্ড কৰে। যেনেকৈ ধৰক আপোনাৰ আমৰ গ্লাইচেমিক ইণ্ডেক্সটো বেছি, কিন্তু কম্পেৰেটিভলি আপেলৰ কম, গতিকে আমি আপেলটো বেছি প্ৰিফাৰ কৰিলেই হ'ল, তেনেকুৱা আৰু। আমি মাজে সময়ে শুনা পাওঁ বা দেখাও পাওঁ, হঠাৎ বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তি এজন চুগাৰ একেবাৰে ল' হৈ গ'ল, ডাউন হৈ গ'ল বুলি য'তে ত'তে পৰি যোৱা দেখা পাওঁ। এই ক্ষেত্ৰত কিছুমানে লগে লগে ৰসগোল্লা এটা বা দুটা বা মিঠাই খাই দিয়াৰ পৰামৰ্শ দিয়ে, বা বহুতে তেনে মানে ব্যৱস্থা গ্ৰহণো কৰে। এই বিষয়ত আপুনি কি ক'ব? এইটো কিন্তু আপুনি অবৈজ্ঞানিক বুলি ক'ব নোৱাৰে। সেইটোৱে কেতিয়াবা এজন মানুহৰ জীৱন বচাই দিব পাৰে। সাধাৰণতে কি হয়, ইনচুলিন যিসকলে লৈ থাকে, কেতিয়াবা আমি দেখোঁ বা কেতিয়াবা দৰৱ খাই থকা ৰোগীৰ ক্ষেত্ৰতো হয়, আজিকালি সেই সমস্যাটো কিছু কমিছে। আপোনাৰ ইনচুলিনবিলাকৰ কোৱালিটিও আগৰ তুলনাত বহুত ভাল হৈছে, আৰু যিবিলাক দৰৱবিলাকো আজিকালি উন্নত ধৰণৰ দৰৱ ওলাইছে। গতিকে হাইপ'গ্লাইচেমিয়া বুলি কোৱা হয়, আপুনি যিটো ক'লে, কেতিয়াবা হাইপ'গ্লাইচেমিয়া চকতো গুচি যাব পাৰে, মানুহ মৃত্যুমুখতো পৰিব পাৰে, চকত গৈ পেলাই কেতিয়াবা ডেথ হোৱাৰ ৰেকৰ্ডো আছে। গতিকে সেই ক্ষেত্ৰত আপুনি তেনেকুৱা মিঠা বস্তু এটা খাই দিলে কিন্তু সাংঘাতিক অসুবিধা একো নহয়, কিন্তু নোখোৱালে কেতিয়াবা সেইটোৰে অকণমান অসুবিধা হ'ব পাৰে। গতিকে সেইটো ক্ষেত্ৰত কিন্তু মই সেইটো ভাল বুলিয়েই ভাবিম। আৰু ইমিডিয়েটলি সেইটো হোৱাৰ লগে লগে হয়, তেওঁলোকে ৰসগোল্লা চেনি অকণমান খুৱাই দি পেলাই আমি হাইপ'গ্লাইচেমিয়াৰ পৰা তেখেতক মুক্ত কৰি লোৱাটো আমাৰ বাঞ্ছনীয়, আৰু ইমিডিয়েটলি তেখেতক এজন চিকিৎসক বা হস্পিটেললৈ লৈ যোৱাটো, তাতহে গম পোৱা যাব। আৰু বিশেষকৈ আজিকালি এটা বস্তু ভাল হৈছে কি, আপুনি যিটো গ্লুক'মিটাৰৰ কথা সকলোৱে আমি জানো, যিসকল ডায়েবেটিক ৰোগী থাকে তেওঁলোকৰ ঘৰত আপোনাৰ গ্লুক'মিটাৰটো আজিকালি প্ৰায় 90% ঘৰতে গ্লুক'মিটাৰটো থাকে। ইমিডিয়েটলি গ্লুক'মিটাৰে চেক কৰি পেলাই আপুনি চুগাৰটো চাই সেইমতে দি দিব পাৰে। কিন্তু ইমিডিয়েটলি হোৱাৰ লগে লগে যদি আপোনাৰ তেনেকুৱা ৰসগোল্লা এটা চেনি অকণমান খুৱাই দিয়ে, সেইটো সাংঘাতিক, অন্ততঃ কিবা কাৰণত যদি ভালো নকৰে, সাংঘাতিক জটিলতাৰ এটা সৃষ্টি নহয় বুলিয়েই ভাবোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এতিয়া আমি জানো আপুনি এজন আয়ুৰ্বেদিক চিকিৎসক, আৰু ইয়াৰ ওপৰত আপুনি যথেষ্ট গৱেষণা কৰিছে, অধ্যয়ন কৰিছে, বৰ্তমানেও কৰি আছে। আমি এতিয়া অসমত দেখা পাওঁ যে পংকজ পাঠক ডাঙৰীয়ায়ো আয়ুৰ্বেদিক বিধান যথেষ্ট দিয়ে। তেখেতে যদিও এজন আয়ুৰ্বেদিক চিকিৎসক নহয় বুলি নিজে কৈছে, কিন্তু আয়ুৰ্বেদিক চিকিৎসা যথেষ্ট প্ৰদান কৰে। আৰু তেখেতে কয় যে যিসমূহ তেখেতে সমাধান দিয়ে, সেইসমূহ মানে আপোনাৰ এলোপেথিক দৰৱ খাই থাকিলেও তেওঁৰ সমাধান গ্ৰহণ কৰিব পাৰে, দৰৱ খাব পাৰে, একো অপকাৰ নহয়, আৰু লোক লাভান্বিত হ'ব, ৰোগীসকল। এই বিষয়ত আপোনাৰ ধাৰণা কি? প্ৰথম কথা, তেখেত কোৱালিফাইড নহয়। আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰিবলৈ BMS ডিগ্ৰীধাৰী হ'ব লাগে, সেইটো কোৱালিফাইড নহয়। কিন্তু কথা হ'ল কি, মানে তেখেতে চিকিৎসাটো কৰিব কিয় লগা হ'ল, বা তেখেতেনো কিয় বাধ্য হ'ল, তাৰ পৰিপ্ৰেক্ষিত এইটো হ'ল যে অসমৰ যিসকল আমাৰ আয়ুৰ্বেদিক চিকিৎসক আছে, তেখেতসকলে সকলোৱে মেক্সিমামে চৰকাৰী চাকৰিটো পায় বা কৰে। গতিকে তাত কি হয়, বেছিভাগ হস্পিটেলতে অকল এজনেই চিকিৎসক থাকে, গোটেই কামখিনি তেখেতেই কৰিব লাগে কাৰণে তেখেতৰ মানে ধৰক সময়, সুবিধা, পৰিৱেশ নাপায়। আৰু কথা হ'ল কি, বস্তু এটা প্ৰচাৰ প্ৰসাৰ কেতিয়া হ'ব, কেতিয়া ৰাইজে যেতিয়া আদৰি ল'ব, যেতিয়া ডিমাণ্ড থাকিব। যেতিয়া আজিৰ পৰা 20 বছৰ আগৰ কথা কৈছোঁ মই, তেতিয়া ৰাইজৰ মাজত জনপ্ৰিয়তাটো বহুত কম আছিলে। চিকিৎসক এজনে ওচৰলৈ আহিলে মানুহে চিধাই বেজী বিচাৰিছিলে, যিহেতু চিকিৎসকসকলে চৰকাৰী এপইণ্টমেণ্ট সদায় গাঁৱতেই পাইছিলে। ধৰ মাৰকে আহে, আপোনাক বেজী এটা নিদিবলৈ হ'লে আপোনাক চিকিৎসক বুলি ৰিকগনাইজ নকৰে। তাত সেই ক্ষেত্ৰত আপোনাৰ অৰ্জুনাৰিষ্ট, পাৰ্থদাৰিষ্ট, কুমাৰীয়াচব বা এনেকুৱা ধৰণৰ ঔষধ দিলে আপোনাক, বসন্ত কুসুমাকৰ, এইখিনি ঔষধ তেওঁলোকে মানে গ্ৰহণ কৰা নাছিল।
কাৰণ সেইটো সময়ত আমাৰ ডাক্তৰৰ সংখ্যাটো বৰ কম আছিলে, গতিকে তেওঁলোকক কি ডাক্তৰ সেইটো ডাঙৰ কথা নহয়, ডাক্তৰ হ'লেই হ'ল, ট্ৰিটমেণ্ট কৰিব লাগে, মুঠতে সোনকালে ভাল হ'ব লাগিব, বেজি দিবই লাগিব, চেলাইন দিবই লাগিব, ইমিডিয়েটলি ভাল হ'ব। সেইটো কাৰণে কি হ'ল, আমাৰ চিকিৎসকসকলে সেইটো কৰি নিজৰ যিটো আমাৰ শাস্ত্ৰৰ কথা স্কিলটো অকণমান আমাৰ যেন ক'ৰবাত কমি গ'ল, বা আমি ব্যৱহাৰ নকৰিলেতো বস্তু মামৰে ধৰিবই, সেইটো এটা কাৰণ। আৰু আপোনাৰ আয়ুৰ্বেদিক চিকিৎসকসকলেও মানে ক'ৰবাত আমাৰ ৰিলিফ দিবৰ কাৰণে অকণমান ৰখাইছোঁ, আয়ুৰ্বেদিক চিকিৎসকসকলেও যোৱা কিছু বছৰ ৰোগীক সোনকালে ৰিলিফ দিবৰ কাৰণে এলোপেথিক চিকিৎসাই কৰি আহিছে। হয়, আমিও কৰিছোঁ, ইমাৰ্জেঞ্চিত কেতিয়াবা কৰিব লগা হৈছে, কিন্তু কথা হ'ল কি, আমি অকণমান দায়বদ্ধতাটো কেতিয়াবা যেন, বিশেষকৈ মই ব্যক্তিগতভাৱে কওঁ যে আমি নিজৰ দায়বদ্ধতাটো ক'ৰবাত অকণমান যেন কমকৈ কৰিছিলোঁ। মই নিজৰ ক্ষেত্ৰত কওঁ, আমি অলপ সমাজৰ প্ৰতি যিখিনি কৰিব লাগিছিলে সিমানখিনি মই ব্যক্তিগতভাৱে মই নাই কৰা বুলি কওঁ। আৰু আয়ুৰ্বেদিক চিকিৎসাৰে বা কৰিবলৈ সুবিধা নাপালোঁ, সেইটো এটা কাৰণ হ'ব পাৰে, ঔষধ নাছিল সেইটো এটা কাৰণ হ'ব পাৰে, পৰিৱেশ পৰিস্থিতিও তেনেকুৱা নাছিল, সেইটো এটা কাৰণৰ কাৰণে কি হ'ল অলপ প্ৰচাৰ প্ৰসাৰটো হ'ল। আৰু আমাৰ চিকিৎসকসকল কি হ'ল, চৰকাৰী ব্যৱস্থাটোৰ মাজতে থাকি গ'ল, ইতিমধ্যে কিছু দেৰি হৈ গ'ল, তেখেতসকলে মানে আকৌ নতুনকৈ হয়তো গোটেই আমাৰ চিকিৎসা বিধানখিনি বা চিকিৎসাখিনি ৰাইজৰ মাজলৈ নিয়াত অকণমান দেৰি হৈ গৈছিল ইতিমধ্যে। সেইটো কাৰণে যিহেতু বস্তুটোৰ কিন্তু মানুহৰ আস্থা আকৌ ঘূৰি আহিল, হয়তো আগতেও আছিল, সেইটো সময়ত এটা যিকোনো কাৰণত হয়তো আমি দিব নোৱাৰিলোঁ, বা ৰাইজেও সেইটো সময়ত চাগে কিবা এটা খেলি মেলি হৈছিলে, কিন্তু এই আমাৰ চিকিৎসকসকলে যিহেতু ৰাইজে বিচৰা ধৰণে চিকিৎসাটো নিদিয়াৰ কাৰণে এটা ক'ৰবাত এটা শূন্যতাৰ সৃষ্টি হ'ল, আয়ুৰ্বেদিক চিকিৎসা এটা শূন্যতা, ভেকেঞ্চি এটা সৃষ্টি হৈ গ'ল। সেই সুবিধাটোত পংকজ পাঠকে ল'ব লগা হ'ল, হয়তো তেখেতৰ ইচ্ছা নাছিল, তেখেতৰ বাধ্যত পৰিও হয়তো ল'ব পাৰে, মই পজিটিভ নিগেটিভ নকওঁ, তাৰ মাধ্যমেৰে। আৰু তেখেতে যিহেতু ৰাজীৱ দীক্ষিতজীক ফ'ল' কৰে বুলি কয়, গতিকে সেইটো আমাৰ আয়ুৰ্বেদ শাস্ত্ৰ ভাগৱতৰ অষ্টাংগৰ হৃদয় সংহিতাখনৰ পৰা তেখেতে নীতি নিয়মবোৰ কয়, বহুত ক্ষেত্ৰত আয়ুৰ্বেদ শাস্ত্ৰ সন্মত, প্ৰতিটো কথাই যে সন্মত আয়ুৰ্বেদ শাস্ত্ৰ সন্মত সেইটো মই নকওঁ, মই বা ক্লেইম কৰিব নোৱাৰোঁ, কিন্তু বহুতখিনি কথা তেখেতে সেই ভাগৱতৰ অষ্টাংগৰ হৃদয় গ্ৰন্থখনৰ পৰা তেখেতে উদ্ধৃতি দি কয়। গতিকে আমি তেখেতক এই ক্ষেত্ৰত মোৰ লেভেলৰ মানুহে তেখেতৰ মানে ধৰক ভাল আৰু বেয়া, এই বা তেখেতে ভাল কৰিছে নে বেয়া কৰিছে, এই জাষ্টিফিকেশ্যনটো দিবৰ কাৰণে কিন্তু আই এম দ্য নট ৰাইট পাৰ্চন, মানে মই কিন্তু নিজে মানে ইলিজিবল নহয় চাগে। গতিকে সেইটো কওঁ, কিন্তু আমাৰ নিজে কিন্তু দুখ পাতি মূৰ পাতি ল'বই লাগিব, আমি কিছু কিন্তু দায়ী, বিশেষকৈ মই কিছু দায়ী, কাৰণ মই সেই বিধানকেইটা মই ৰাইজক নিদিয়াৰ কাৰণে ৰাইজে তেখেতৰ পৰা ল'ব লগা হ'ল। গতিকে সেইটো আমি সকলোৱে এতিয়া আমি আৰম্ভ কৰিছোঁ, আপোনাৰ পৰা স্পষ্টভাৱে জানিব মই আৰম্ভ কৰিছোঁ আমি, তেখেতে যিখিনি বিধান দিয়ে হয় সেইখিনি সম্পূৰ্ণ আপোনাৰ আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰৰ সন্মত হয়নে? নাই, গোটেইখিনি হয় বুলি মই নকওঁ, কাৰণ গোটেইখিনি মই অৱশ্যে দেখাও নাই প্ৰথম কথা, বা গোটেইখিনি মই চাবলৈ সুবিধাও পোৱা নাই, কিন্তু বহুকেইটা কিন্তু তেখেতে অষ্টাংগৰ হৃদয়ৰ পৰা কয়। লগতে মই আপোনাৰ পৰা জানিব বিচাৰিম, কোনোবা এজনে এলোপেথিক চিকিৎসা গ্ৰহণ কৰি আছে, তেখেতে তাৰ উপৰিও এই আয়ুৰ্বেদিক বিধানসমূহ যদি গ্ৰহণ কৰে, ইয়াৰ পৰা কিবা সুফল পাব নে কুফল পাব? নহয়, কিছুমান বায়' এভেইলেবিলিটি, ড্ৰাগ ইণ্টাৰেকশ্যন কিছুমান কথা থাকে। আপোনাৰ আয়ুৰ্বেদিক দৰৱ হ'ল বুলি যে সম্পূৰ্ণ নিৰাপদ সেইটো কিন্তু নহয়, বিশেষকৈ আয়ুৰ্বেদিক দৰৱৰো ছাইড ইফেক্ট 100% আছে, যদি চিকিৎসকৰ বিধান মতে ব্যৱহাৰ, প্ৰত্যেকটো দৰৱৰ ছাইড এফেক্ট আছে সেইটো নহয়, কিন্তু বেছিভাগ দৰৱৰে যদি ডক্তৰৰ মানে পৰামৰ্শ মতে ব্যৱহাৰ কৰে ছাইড এফেক্ট কিন্তু ডেফিনেটলি থাকিব, যাৰ একশ্যন আছে তাৰ ৰিয়েকশ্যনো থাকিব, সেইটো স্পষ্ট কথা। গতিকে যাৰ ইতিমধ্যে যিজন চিকিৎসকৰ ট্ৰিটমেণ্ট কৰি আছে তেখেতৰ কিন্তু বিনা অনুমতিত হোমিঅ'পেথিক আয়ুৰ্বেদিক ঘৰুৱা একো ট্ৰিটমেণ্টেই কৰিব নোৱাৰে আচলতে। গতিকে সেইটোৱে পৰামৰ্শ দিম। এতিয়া ধৰক ত্ৰিফলাটোৰ কথাটো কৈছোঁ, এলোপেথিক চিকিৎসক বহুতে সেইটো মানে, ধৰক তেখেতে তাত আপত্তি নকৰোঁ, ঠিক আছে, শিলিখা আমলখি ভোমোৰা এই তিনিটা বস্তু এইটো আপুনি গ্ৰহণ কৰিব পাৰে, আপত্তি নকৰে, গতিকে সেইটো বেলেগ কথা। গুৰুচি স্বত্ব আমি তাৰ হয়, গুৰুচি স্বত্বটো সেইটো বহুতে জানে, তিনস্পৰা কৰ্ডিফলিয়া, তাৰ যিবিলাক তিনকৰ্ডিন এনেকৈ এলকালয়ড, তাৰ ওপৰত আজিকালি সকলো পেথিৰ চিকিৎসকে পঢ়ে, ঠিক আছে, এইটো আধা ঘণ্টাৰ ব্যৱধানত আপুনি মানে ব্যৱহাৰ কৰিব পাৰে, ড্ৰাগ ইণ্টাৰেকশ্যনটো হ'ব নালাগে, মিনিমাম আধা ঘণ্টাৰ ব্যৱধান ৰাখিলে ড্ৰাগ ইণ্টাৰেকশ্যন নহয়। কিন্তু প্ৰত্যেকটো দৰৱ যে অকল আধা ঘণ্টাৰ কাৰণেহে ড্ৰাগ ইণ্টাৰেকশ্যন নাথাকিব সেইটো নহয়, কিছুমানৰ হয়তো 10 মিনিটৰ বা এঘণ্টাৰ পিছতো ড্ৰাগ ইণ্টাৰেকশ্যন থাকিব পাৰে, সেইটো কিন্তু দুয়ো পক্ষৰ চিকিৎসক কিন্তু লাগিব।
ঠিক আছে ঠিক আছে কোৱালিফাইড চিকিৎসকৰ পৰামৰ্শ মতেহে কিন্তু পাৰিব হয় সকলো কথাই মানে সেই বিষয়ত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে লাগিব আয়ুৰ্বেদিক এলোপেথিক হোমিওপেথিক মানে কোৱালিফাইড চিকিৎসক লাগিবই ঠিক আছে ধন্যবাদ জনাইছোঁ আমি ইতিমধ্যে সন্তানহীনতাৰ কথা পাতি গ'লোঁ আৰু এতিয়া যিহেতু পংকজ পাঠকৰ কথা ওলাইছে গতিকে আপোনাৰ পৰা মই এটা কথা একদম স্পষ্টভাৱে জানিব বিচাৰিম সন্তানহীনতাৰ ক্ষেত্ৰত সমস্যা সমাধানৰ বাবে বান্দৰ কেঁকুৰাই সহায় কৰিব পাৰেনে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি মতে এইটো পুৰুষৰ যিটো মানে সমস্যা থাকে পুৰুষৰ সমস্যা সমাধানত আপোনাৰ বহুত ক্ষেত্ৰত সহায়ক হয় কৌঞ্চবীজ চূৰ্ণ বুলি কোৱা হয় আমাৰ কৌঞ্চবীজ চূৰ্ণটো আমাৰ সেইটো প্ৰাচীন শাস্ত্ৰসমূহৰ দিনৰ পৰা চলি আছে আৰু সেইটো এফ্ৰডেচিয়াক মেডিচিন বুলি মানে ধন্যবাদ জনাইছোঁ সেইটো আৰু আপুনি ইতিমধ্যে উল্লেখ কৰি গ'ল যে একদম সহজলভ্য বা কম খৰচত যিটো চিকিৎসা পদ্ধতিৰ কথা ক'লে সন্তানহীনতাৰ তাত আপোনালোকে এই বান্দৰ কেঁকুৰা ব্যৱহাৰ কৰে নেকি পুৰুষৰ ক্ষেত্ৰত কেতিয়াবা কৰোঁ পুৰুষৰ ক্ষেত্ৰত কৰা হয় ধন্যবাদ জনাইছোঁ আপোনাক এতিয়া আমি আহিছোঁ একেবাৰে আমাৰ শেষৰ ৰোগটোৰ বিষয়ে পাতিবলৈ আহিছোঁ আৰু আমি এতিয়া পাতিব বিচাৰিছোঁ দুৰাৰোগ্য ৰোগ হিচাপে খ্যাত কৰ্কট ৰোগৰ বিষয়ে বৰ্তমান হয়তো দুৰাৰোগ্য শব্দটো বৰ এটা গ্ৰহণযোগ্য নহ'ব বা প্ৰযোজ্য নহ'ব গতিকে গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম এই ৰোগবিধ মানে আপোনাৰ যিটো বীজ ৰোপণৰ কথা আপুনি প্ৰায়বিলাক বেমাৰৰ কথাই কৈছে গতিকে কৰ্কট ৰোগৰ বীজ এজন মানুহৰ গাত গম নোপোৱাকৈ কিমান বছৰ পূৰ্বে ৰোপণ হ'ব পাৰে সেইটো বিভিন্ন ধৰণৰ আপোনাৰ কৰ্কট ৰোগ আছে সকলোৰে তেনেকুৱা টাইম পিৰিয়ডটো বেলেগ বেলেগ হ'ব কিছুমান হয়তো কম দিনৰ ভিতৰত হ'ব পাৰে কিছুমান হয়তো বেছি দিন লাগিব পাৰে ধৰক কিছুমান আলচাৰৰ পৰা যিবিলাক কৰ্কট ৰোগ হয় সেইবিলাক কম দিনৰ ভিতৰতে কেঞ্চাৰলৈ বিয়পিব পাৰে ধৰক ষ্টমাকৰ আলচাৰ এটা যদি খুব কম দিনৰ ভিতৰতে হয়তো সেইটো আপোনাৰ কেঞ্চাৰলৈ ট্ৰেন্সফাৰ হ'ব পাৰে হয় তেনেকুৱা হ'ব পাৰে প্ৰতিটো আলচাৰে যে কেঞ্চাৰ হ'ব তেনেকুৱা নহয় কিন্তু আলচাৰবিলাকৰ পৰা কৰ্কট হোৱাৰ সম্ভাৱনা থাকে সেইটো কম দিনৰ ভিতৰত হ'ব পাৰে অলপ কম দিনৰ তুলনামূলকভাৱে কম দিনৰ ভিতৰত হ'ব পাৰে কিন্তু কেঞ্চাৰ বস্তুটো বহুত কেঞ্চাৰৰ কি হয় উৎপত্তিৰ কাৰণটো হ'ল ক্ৰনিক ইনফ্লেমেশ্যন মানে দীৰ্ঘম্যাদী ইনফ্লেমেশ্যন মানে ইনফ্লেমেশ্যন মানে কি হয় আপোনাক ধৰক এনেকৈ যদি কোনোবাই মাৰি দিয়ে বা আপোনাৰ জোৰকৈ যদি মই মাৰি দিওঁ মোৰ হাততে অলপ দেৰি পিছত চাব এইটো ৰঙা পৰি যাব সেইটোৱে হ'ল ইনফ্লেমেশ্যন হয়নে সাধাৰণ অৰ্থত বুজাবলৈ আমি তেনেকেই ক'ম গতিকে মানুহৰ দেহাৰ ভিতৰত কেতিয়াবা কিছুমান ইনফ্লেমেশ্যন হৈ থাকে এনেকুৱা অসমীয়াত প্ৰদাহ বুলি কোৱা হয় এনেকুৱা পৰিঘটনা হৈ থাকে দীঘলীয়াকৈ যদি আঘাতৰ পৰা হোৱা ৰিয়েকশ্যন সেইটো হ'ল প্ৰদাহ মানে সেইটো যদি হৈ থাকে য'ত মানে আপোনালোকে শুনিব গেষ্ট্ৰাইটিছ য'ত যিবিলাক শব্দৰ মানে লগত আইটিছ শব্দটো যোগ হয় সেইটোৱে হ'ল মানে প্ৰদাহ মানে ধৰক মায়'কাৰ্ডাইটিছ সেইটো হৃদৰোগৰ লগত জড়িত তাৰপিছত আপোনাৰ ধৰক হেপাটাইটিছ মানে লিভাৰৰ লগত জড়িত ইনফ্লেমেশ্যন হয়নে নেফ্ৰাইটিছ কিডনীৰ লগত জড়িত ইনফ্লেমেশ্যন হয়নে ব্ৰংকাইটিছ লাংছৰ লগত জড়িত ইনফেকশ্যন হাওঁফাওৰ লগত জড়িত ইনফেকশ্যন এনচেফালাইটিছ ব্ৰেইনৰ ইনফেকশ্যন বা ইনফ্লেমেশ্যন য'ত আইটিছ যোগ হয় সেইটোৱে হ'ল ইনফ্লেমেশ্যন চমুকৈ কথাটো সহজকৈ বুজিবলৈ ইমান এনেকুৱাই দীঘলীয়া যদি কিবা এটা ইনফ্লেমেশ্যন হৈ থাকে আইটিছ হৈ থাকে সেইটো গৈ এটা সময়ত কি হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে আৰু এই জীৱন ধাৰণৰ মানে অবেচিটি প্ৰথমতে অভাৰৱেইট হয় তাৰপিছত যেতিয়া আপোনাৰ 30 BMIতকৈ বেছি হয় সেইটো অবেচিটিত গুচি যাব সেই অবেচিটিও এটা কেঞ্চাৰৰ কাৰক হ'ব পাৰে দীৰ্ঘদিনীয়া আলচাৰ আপোনাৰ এটা বহুত দিনৰ পৰা পেটৰ ভিতৰত ঘাঁ এটা হৈ আছে সেইটো গৈ কেঞ্চাৰলৈ পৰিণত হ'ব পাৰে ইউটেৰাছ বিভিন্ন অৰ্গেনত আমাৰ মানে কেঞ্চাৰ হ'ব পাৰে গতিকে কেঞ্চাৰ বংশগত বহুত কাৰণত আপোনাৰ কেঞ্চাৰ হ'ব পাৰে বহুত মানুহে ৰেডিয়েশ্যন এক্সপ'জাৰত যিবিলাক মানুহ থাকে মানে বিভিন্ন ধৰণৰ ৰিয়েক্টৰত কাম কৰা মানুহবিলাকৰ হয়তো হ'ব পাৰে বহুত বেছিকৈ আগৰ দিনত এক্সৰেৰ সংস্পৰ্শত যিবিলাক মানুহ আজিকালি বহুত প্ৰটেকশ্যন আহি গ'ল বহুত প্ৰটেক্টিভ মিজাৰ আহি গ'ল গতিকে বহুত বেছি যদি এক্সৰেৰ এনেকুৱা ধৰণৰ ৰেডিয়েশ্যনৰ সংস্পৰ্শত থাকে তেতিয়াও আপোনাৰ কেঞ্চাৰ হ'ব পাৰে বিভিন্ন কাৰণত কেঞ্চাৰ হয় কিন্তু এতিয়া আমি এটা ৰাইজক এটা লাইফষ্টাইলটো আমি মেইনটেইন কৰিবই লাগিব ওজন নিয়ন্ত্ৰণত ৰাখিবই লাগিব আৰু সাত্বিক ভোজন কিন্তু কেঞ্চাৰ প্ৰিভেনশ্যনত বহুত ভাল বেছি ধৰক একদম ফ্ৰাইড বস্তুবিলাক আপুনি আগতো সাত্বিক ভোজনৰ কথা কৈছে সাত্বিক ভোজন কি এইটো আপুনি কৈ লওক সাত্বিক ভোজন মানে মই আকৌ ক'ম যে আমাৰ 14 পুৰুষে খোৱা খাদ্যটোৱে সাত্বিক বুলি ক'ব পাৰোঁ য'ত ধৰক প্ৰচেছড মানে বস্তুবিলাক মাংস চাংসবিলাক ব্যৱহাৰ নকৰোঁ
বা ধৰক আজিকালি ধৰক বেছি মছলাযুক্ত খাদ্য ফাষ্ট ফুডবিলাক এইবিলাক নথকা খাদ্যবিলাকে আমি সাত্বিক হিচাপে ব্যৱহাৰ বহুতে অকল নিৰামিষ খাদ্যকে সাত্বিক বুলি এটা হেৰিয়াত কয় মানে আধ্যাত্মিকতাৰ ফালৰ পৰা কিন্তু ক'লো নহয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিহেতু আমাৰ অতীজৰে পৰা ধৰক যিকোনো বৰ্ণৰ মানুহে ব্ৰাহ্মণ ক্ষুদ্ৰ বৈশ্য ক্ষত্ৰিয় হিন্দু মুছলমান আদিবাসী অনাবাসী সকলো মানুহে আমি খাদ্য গ্ৰহণ কৰোঁ এইটো আমাৰ বহুত অতীজৰ পৰা চলি আছে কিন্তু তাৰ মাজতো ক'লো নহয় উত্তেজক খাদ্যবিলাক যিবিলাক ধৰক তাৰ মাজতে এলকহলটো পৰে এইবিলাক মানে সাত্বিক আহাৰ নহয় আপোনাৰ বিড়ি চিগাৰেট এই গোটেইখিনি হ'ল অসাত্বিক আহাৰ মই সেইটোত বেছি জোৰ দিছোঁ বাকী আধ্যাত্মিকতাৰ সাত্বিকতা মই এইখিনিতে ক্ষমা প্ৰাৰ্থনা কৰি লৈছোঁ মই আধ্যাত্মিকতাৰ সাত্বিকতাটো কিন্তু ইয়াত অনা নাই কাৰণ আধ্যাত্মিকতাত কিন্তু নিৰামিষটো আৰু আয়ুৰ্বেদিকৰ সাত্বিকতা নাই আয়ুৰ্বেদিকৰ সাত্বিকতা বুলি মই নকওঁ শব্দটো আজি আমি এই মুহূৰ্তৰ যিটো আমাৰ প্ৰাসংগিক সাত্বিকতাৰ কথাটো কৈছোঁ সেইটোত মই সীমাবদ্ধ ৰাখিছোঁ কাৰণ যিহেতু এটা সামাজিক মাধ্যম আপোনাৰ বহুত ফলোৱাৰ আছে বহুত ব্যক্তি আছে গতিকে সকলোৰে মানে কেনেধৰণে বস্তুটো গ্ৰহণ কৰিব সেইটো আমি ক'ব নোৱাৰিম গতিকে মই চিম্পলি বস্তুটো সেইটো কথা কৈছোঁ মানে সাত্বিক মানে কি কৈছোঁ আমি নিচাযুক্ত বস্তু এলকহল চিগাৰেট মানে বিড়ি চিগাৰেট বেছি তামোল পাণ এইবিলাকৰ কথা আচলতে অসাত্বিক আহাৰৰ ভিতৰত মই বেছিকৈ জোৰ দিছোঁ তামোল পাণ যদি তাৰ বেছিকৈ যদি আমি হেৰি কৰোঁ মানে বিশেষকৈ তামোল পাণৰ লগত যদি মানে চাদা আৰু চূণটো যদি আমি মিক্স কৰোঁ সেইটো চূড়ান্তভাৱে আপোনাৰ অসাত্বিক বা আপোনাৰ মানে কাৰ্চিনজেনিক হৈ যাব চূণটোতো স্বাস্থ্যৰ কাৰণে ভাল নাই তেনেকুৱা এভিডেঞ্চ নাই মানে পাণৰ লগত যিটো চূণ তেনেকুৱা কিন্তু মেডিকেল তেনেকুৱা এভিডেঞ্চ নাই এইটো হাইপথেটিকেল বুলি আপুনি ক'ব পাৰে চলি অহা কথা হয় তাৰপিছত কৈছোঁ যে আমি জীৱন ধাৰণে এইখিনি নীতি নিয়ম মানিবই লাগিব কিন্তু মই আকৌ এবাৰ পুনৰ ত্ৰিফলা ৰসায়নৰ কথাটোলৈ আহিম সেইটো কাৰণে আমি বনাইছোঁ যে মই এটা উদাহৰণ দিছোঁ আপোনাক আমাৰ লখিমপুৰত এখন কেঞ্চাৰ হস্পিটেল হৈছে আমি এতিয়া 2026ত কথা পাতি আছোঁ আজিৰ পৰা আপুনি 20 বছৰ পিছৰ কথা এবাৰ ভাবক 2046 চন 2046 সেইটো সময়ত তাত 100জন পেচেণ্ট বহি আছে বুলি এবাৰ আপুনি কল্পনা কৰক হয় আপুনি 2046ৰ কথাটো আমি এবাৰ কল্পনা কৰি লওঁ তাত 100জন মানুহ তাত ডক্টৰৰ কাৰণে ৱেইট কৰি আছে 2046ত সেই 100জন মানুহটো আজি ধৰক আছে পৃথিৱীত হয়নে সেই 100জন মানুহক যদি আমি ত্ৰিফলা ৰসায়নটো খুৱাওঁ আপোনাৰ কি হ'ব আমি এটা আশা কৰিব পাৰোঁ মই হ'বই সেইটো মই ক্লেইম কৰিব নোৱাৰোঁ সেইটো অৰ্হতাও নাই মোৰ ষ্টাডিও এই মুহূৰ্তত নাই এটা আশা কৰিব পাৰোঁ যে সেই তাত থাকিবলগীয়া 100জন মানুহৰ পৰা 40জন মানুহ কিন্তু ওলাই আহিব অৰ্থাৎ 100জন কেঞ্চাৰ হ'বলগীয়া মানুহক আমি আয়ুৰ্বেদ আৰু ত্ৰিফলা ৰসায়নৰ মাধ্যমেৰে আয়ুৰ্বেদিক জীৱনশৈলী বা ইতিমধ্যে আমি যিকেইটা জীৱনশৈলীগত কথা ক'লোঁ সেইকেইটা যদি আমি মানি চলোঁ প্লাছ যদি আমাৰ এই ত্ৰিফলা ৰসায়নটো যদি ব্যৱহাৰ কৰোঁ 40জন মানুহ কিন্তু সেই লাইনটোৰ পৰা ওলাই আহিব আৰু তাত মানে আপুনি আশা কৰে যে কেঞ্চাৰ হোৱা এজন ৰোগী হয় কেঞ্চাৰ মানে তাত সেই কেঞ্চাৰ হ'বলৈ নাপাবগৈ মই সেইটো ক'ব খুজিছোঁ মানে 2046ত 100জন কেঞ্চাৰ পেচেণ্ট হ'বলগীয়া আছিল সেই 100জন মানুহ যদি আজিৰ তাৰিখত আমি পাওঁ তেখেতসকলক যদি আজিৰ পৰা আমি ত্ৰিফলা ৰসায়ন আৰু এই আমাৰ লাইফষ্টাইল চেঞ্জকেইটাৰ কথা কৈ দিওঁ তেওঁলোকে যদি ফ'ল' কৰে তেতিয়া কি হ'ব সেই 100জন কেঞ্চাৰ হ'বলগীয়া পেচেণ্টৰ পৰা 40জন মানুহ কমি যাব সকলোৱে ব্যৱহাৰ সেইটোৱে কৈছোঁ সেইটো কাৰণে কৈছোঁ কাৰণ এইটো কেঞ্চাৰ প্ৰিভেনশ্যন বুলি ব্যৱহাৰ কৰিব নালাগে কাৰণ আপোনাৰ ইতিমধ্যেই কৈছোঁ আপোনাৰ ছাল আৰু চুলিৰ কাৰণে ভাল মানে আপোনাৰ বডিৰ পৰা বডি ডিটক্স হৈ থাকিব তাৰপিছত আপোনাৰ শৌচ খোলোচা হৈ থাকিব তাৰপিছত আপোনাৰ চকু ভালে থাকিব হয়নে এইখিনি গুণ আকৌ আমি পাই যাম নহয় গতিকে তাৰ লগতে যদি আমি কেঞ্চাৰৰ পৰা যদি বাচি থাকিব পাৰোঁ সেইটোৰ সুবিধা এটা সেইটো কাৰণে কৈছোঁ যে আমি প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি এই শিলিখা আমলখি ভোমোৰা এই অনুপাতটো ব্যৱহাৰ কৰি থাকিম মই কোৱা নাই যে আমি বনোৱা ত্ৰিফলাটো খাবলৈ নাই আপুনি ঘৰত বনাই ল'ব পাৰে আমাৰ এইটো মাৰ্কেটিঙৰ উদ্দেশ্য নহয় এইটো ঠিক আছে আমি পিছৰ কথাখিনিলৈ যাওঁতে কেঞ্চাৰ সম্পৰ্ক হয় গতিকে নেক্সট কথাটো হ'ল কি আমাৰ প্ৰথম কথা আমি এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক জীৱনশৈলীবিলাক আৰু ত্ৰিফলা ৰসায়ন বিশেষকৈ ব্যৱহাৰ কৰিলে আমি কেঞ্চাৰৰ পৰা বাচি থকাৰ সম্ভাৱনা বহুত বেছি আৰু আপুনি শুনি ভাল পাব ছাপ'জ কোনোবা এজন মানুহৰ কেঞ্চাৰ হ'ল তেখেতক কেম'থেৰাপি আৰু ৰেডিয়েশ্যন থেৰাপিটো লাগিবই যিসকলক লাগে ধৰক কাৰোবাক চাৰ্জাৰীও লগা হয় কেম'থেৰাপি আৰু ৰেডিয়েশ্যন লৈ থকাৰ সময়ত বিশেষকৈ কেম'থেৰাপি লৈ থকাৰ সময়ত যদি আপুনি সমান্তৰালভাৱে মানে অংক'লজিজনৰ পাৰ্মিশ্যন লৈ যিহেতু এটা খাদ্য সামগ্ৰীহে মুখৰোচক বুলি আপুনি মানে খোৱাৰ পিছত
খোৱা চব গুটিৰ নিচিনা এটা বস্তু চিকিৎসকে পাৰ্মিশ্যন দিয়ে সাধাৰণতে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যদি কেম'থেৰাপি লৈ থকাৰ সময়ত যদি আপুনি ত্ৰিফলা ৰসায়নটো খুৱাই থাকে বা ত্ৰিফলা খুৱাই থাকে তেতিয়াহ'লে কিন্তু কেম'থেৰাপিৰ বহুত ছাইড এফেক্ট থাকে আপুনি জানে চাগে গতিকে সেই ছাইড এফেক্টখিনি কিন্তু পেচেণ্টজনে কেঞ্চাৰ হোৱা মানুহজনে খুব ধুনীয়াকৈ টলাৰেট কৰিবলৈ সক্ষম হয় প্ৰতিজনৰ ক্ষেত্ৰত আমি 100% বুলি ক্লেইম নকৰোঁ কিন্তু বেছিভাগ ক্ষেত্ৰতে কিন্তু এইটো এটা বৰ সুন্দৰ ৰিজাল্ট ওলাইছে LFT লিভাৰ ফাংচন টেষ্ট ঠিক থাকে তেখেতৰ কিডনি ফাংচন টেষ্টটো ঠিক থাকে প্লেটলেটবিলাক চব ঠিক থাকে এইটো এটা আমি মানে ক্লিনিকেল ট্ৰায়েলৰ পৰা ট্ৰায়েল বুলি নকওঁ এইটো 1000 বছৰৰ পৰা চলিয়ে আছে বহুত গৱেষণাও হৈছে কিন্তু আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা এইটো আমি অন ৰেকৰ্ড দেখিছোঁ মানে এতিয়া আমি কেঞ্চাৰ ৰোগ হোৱাৰ পৰা বাচি থাকিবৰ বাবে আপুনি ইতিমধ্যে কেইবাটাও কাৰণ কৈছে ইয়াৰ উপৰিও কিবা কাৰণ আছে বাচি থকাৰ উপায় মানে প্ৰতিৰোধৰ উপায় মানে নোহোৱাকৈ থাকিব পৰা নোহোৱাকৈ প্ৰথম কথা আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিবই লাগিব বা ব্যায়াম লাগিবই এই কথাটো মই একেবাৰে স্পষ্টভাৱে জানিব বিচাৰিছোঁ মানুহ এজনৰ ৱেটটো যেনিবা অলপ বেছি হ'লেই তাত কেঞ্চাৰ হোৱাৰ কথাটো কি মানে বৈজ্ঞানিকভাৱে গৱেষণাৰ পৰা দেখা গৈছে যেতিয়া অবেচিটি BMI 30 হৈ যায় তেতিয়াহ'লে অবেচ মানুহৰ যে কেঞ্চাৰ হ'ব সেইটো নহয় কিন্তু অবেচ মানুহবিলাকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো তুলনামূলকভাৱে বেছি থাকে গতিকে আমি কাৰণটো কি ৱেট বাঢ়িলে আপোনাৰ কেঞ্চাৰ কিয় হ'ব মানে কিয় হয়তো মেটাবলিজিমটো শ্ল' হৈ যায় সেইটো এটা কাৰণ হ'ব পাৰে হজমি শক্তিটো কমি যাব যিটো অগ্নি হয়তো কিছু মন্দ হোৱা বুলি কয় আয়ুৰ্বেদ শাস্ত্ৰৰ ভাষাত মেটাবলিজিমটো শ্ল' অৰ্থাৎ মেটাবলিজিমটো শ্ল' বুলি ক'ব পাৰে আপুনি মেটাবলিজম যদি শ্ল' হয় অগ্নিটো যেনিবা শ্ল' হ'ল শ্ল' হ'লে হজমি শক্তিটো যেনিবা অকণমান কম হ'ব তাৰ কাৰণে আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে নেকি ফেটি লিভাৰ হ'ব পাৰে ফেটি লিভাৰ হ'লে গেছ হ'ব পাৰে আলচাৰ হ'ব পাৰে তাৰপৰা কেঞ্চাৰ হ'বগৈ পাৰে এনেধৰণৰ কথা নে কি মানে মই এনেকুৱাকৈ ক'ব পাৰে আপুনি মই এটা উদাহৰণ দিছোঁ মানে ৱেটটো বাঢ়িলে আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে ফেটি লিভাৰৰ পৰা আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে তাৰপিছত সেইটো পৰৱৰ্তী পৰ্যায়ত ফাইব্ৰচিছ হ'ব পাৰে লিভাৰৰ ফাইব্ৰচিছৰ পৰা চিৰচিছ হ'ব পাৰে হয়নে চিৰচিছৰ পৰা কিন্তু লিভাৰ কেঞ্চাৰ হ'ব পাৰে সেইটো কথা আপুনি ক'ব পাৰে আচ্ছা এইটো কিমান শতাংশ আপোনাৰ চান্স থাকে বুলি ক'লে শতাংশ হিচাপত ক'ব নোৱাৰি কিন্তু এইটো বহুত সম্ভাৱনা থাকে ৱেটটো মুঠৰ ওপৰত নিয়ন্ত্ৰণত ৰাখিব ওজনটো বিশেষকৈ লিভাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ে আৰু ৱেট নিয়ন্ত্ৰণ ৰখাৰ একেবাৰে চিম্পুল ফৰ্মুলাটো হৈছে আপোনাৰ কিমান ৰাখিব লাগিব চেণ্টিমিটাৰটোৰ পৰা 100টো বাদ দি দিলে হ'ল ঠিক আছে বৰ্তমান সময়ত কেঞ্চাৰ ৰোগ বাঢ়ি যোৱাৰ কাৰণ আপুনি কি বুলি ভাবে মূলতঃ কেঞ্চাৰ ৰোগ বাঢ়ি যোৱা এটা কাৰণ মানুহৰ আয়ুস বাঢ়িছে ডিটেকশ্যনটো বেছি হৈছে মানে কি হ'ল যিমানে আয়ুস বাঢ়ি যায় আগতেও কেঞ্চাৰ ৰোগ হৈছিল ধৰা পৰা নাছিল বা আৰু তেখেত মৃত্যুমুখত পৰিছিলে হয় সেইটো এটা কাৰণ আৰু 2 নম্বৰ কথা আপোনাৰ আয়ুস যিমানে বাঢ়ি যায় সিমানে কেঞ্চাৰৰ সম্ভাৱনাটো বাঢ়ি যায় মানে শেষৰ বয়সৰ ফালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো বহুত বাঢ়ি যায় আৰু ধৰক আজিকালি টুলছবিলাক ওলাইছে পেট স্কেন ওলাল CT স্কেন ওলাল বিভিন্ন ধৰণৰ ধৰক ব্লাডৰ পৰীক্ষা ওলাল সেইখিনি কাৰণে ডিটেকশ্যনটো অলপ বেছি হৈছে সেইটো এটা কাৰণ আৰু এটা বঢ়াৰ কাৰণ হ'ল আপোনাৰ এই ক'লো নহয় লাইফষ্টাইল ডিছঅৰ্ডাৰ নাই এতিয়া আমি সাধাৰণতে শুনা পাওঁ সজাগতামূলকভাৱে যিসকলে স্বাস্থ্য সম্পৰ্কীয় বক্তব্য বা মন্তব্য ৰাখে তেখেতলোকে কয় যে আমি বৰ্তমান আমাৰ জীৱনশৈলীত ব্যৱহাৰ কৰা প্লাষ্টিক জাতীয় বস্তুত যে আমি প্লাষ্টিকৰ পাত্ৰত আমি যি খাদ্য গ্ৰহণ কৰোঁ আমাৰ পুৰণি যিসমূহ ধাতুৰ পাত্ৰ আছিলে কাঁহ পিতল এনেকুৱাৰ পৰিৱৰ্তে আমি বৰ্তমান প্লাষ্টিক পাত্ৰত বা তেনেধৰণৰ পাত্ৰবিলাকত খাদ্য গ্ৰহণ কৰাৰ কাৰণেও ইয়াৰ শতাংশটো বাঢ়ি গৈছে কেঞ্চাৰ ৰোগৰ আমি ডিছপ'জেল যিসমূহ গিলাচ কাপ বা প্লেট ব্যৱহাৰ কৰোঁ সেইবিলাকত খোৱাৰ কাৰণেও বাঢ়ি গৈছে বা বহুতে ক'ব বিচাৰে যে আমি বৰ্তমান সময়ত এলুমিনিয়াম প্ৰেছাৰ কুকাৰত বনাই খোৱাৰ কাৰণেও বাঢ়ি গৈছে এইবিলাক কিমান শতাংশ সঁচা বুলি বহুত ষ্ট্ৰং এভিডেন্স নাই যিকেইটা কথা কোৱা হ'ল একেবাৰে শূন্য বুলি তাৰ ইফেক্ট কেঞ্চাৰক একেবাৰে শূন্য কাৰণ বুলি নকওঁ একেবাৰে একো নাই বুলি মই ক্লেইম কৰিব নোৱাৰোঁ কিন্তু কথা হ'ল কি সেইকেইটা বহুত মানে ধৰক মেডিকেল চায়েন্সে সেইকেইটাৰ ওপৰত ইমান হেৰি কৰা নাই কিন্তু তাতকৈ বেছি কথাটো হ'ল কি আমি চুগাৰটো বেছিকৈ খাওঁ বহুত বেছি চেনি খোৱাটো এটা কাৰণ হ'ব পাৰে মানে তাৰপিছত আপোনাৰ আমি কেতিয়াবা কি হয় আপুনি ডাক্তৰে দৰৱ এটা দিলে গুগল মাৰি পেলাই আপুনি 1000 বাৰ চাই পেলাই ডাক্তৰজনক কয় ছাৰ এইটোৰ ছাইড এফেক্ট বহুত আছে কিন্তু কোনোবাই কেতিয়াবা এটা ক'ল্ড ড্ৰিংকছ খোৱাৰ সময়ত তাৰ কোৱান্টিটি বা তাৰ মানে যিবিলাক তাত ইনগ্ৰেডিয়েণ্টছ থাকে তাৰ ছাইড এফেক্টবিলাক কেতিয়াবা আপুনি আইচক্ৰীমৰ ছাইড এফেক্টবিলাক কেতিয়াবা গুগল মাৰি কোনোবাই চাই জানো গতিকে আমি কি হয় সেইটো কাৰণে এনেকুৱা ধৰণৰ সৰু সুৰা কিবা এটা কাৰণ থাকিব পাৰে মই নকওঁ কিন্তু কথা হ'ল কি সেইটোৰ তুলনাত আমি
ক'ত ক'ত বেছিকে ভুল কৰি আছো আইচক্ৰীম চাইচক্ৰীম এইবিলাকৰ বহুত বেছি খাব নালাগে তাত চেনিটো থকাৰ কাৰণে চেনিটো এটা বেলেগ আৰু কিবা কথা নাই আৰু ধৰক তাত কিছুমান ধৰক কালাৰ এজেণ্ট থাকে প্ৰতিটো আইচক্ৰীমে বেয়া বুলি নকওঁ কিন্তু ধৰক নিম্ন মানদণ্ডৰ যদি কালাৰ ইউজ কৰে প্ৰিজাৰ্ভেটিভ ইউজ কৰে কাৰণ আইচক্ৰীম এটাতো আজি বনাই আপুনি কাইলৈ গুজৰাটৰ পৰা আহি বা হাৰিয়ানাৰ পৰা আহিতো আজি এদিনততো আহি নাপায়হি নহয় জানো গতিকে আপুনি ক'ল্ড ড্ৰিংকছৰ কথাও একেটাই ক'ল্ড ড্ৰিংকছৰ একেটা তাত বহুত বেছি মাত্ৰাত আপোনাৰ প্ৰিজাৰ্ভেটিভ ইউজ হয় চেনিৰ পৰিমাণ বহুত বেছি থাকে সেইবিলাক এটাৰ পাছত গৈ পেলাই কেঞ্চাৰৰ কাৰক হ'ব পাৰে গতিকে মানুহে বহুত দৰৱৰ ছাইড এফেক্টটো গুগল কৰি চায় কিন্তু আপোনাৰ আইচক্ৰীম বা আপোনাৰ ক'ল্ড ড্ৰিংকছৰ ছাইড এফেক্টটো গুগল কৰি কেতিয়াও নাচায় বহুত অভিজ্ঞ চিকিৎসকে কেতিয়াবা ৰোগীক অকণমান মানে টান সুৰত কোৱা শুনিছোঁ মই যে আপোনালোকে ক'ল্ড ড্ৰিংকছৰ বেয়া ইফেক্টটোৰ কথাটো গুগল মাৰি কেতিয়াও চোৱা নাই বেয়া হ'ব ডেফিনেটলি আৰু তাৰ তুলনাত যিসকল নন ডায়েবেটিক তেওঁলোকৰ কাৰণে কম্পেৰেটিভলি গুৰটো অলপ ভাল নন ডায়েবেটিকসকলৰ কাৰণে কাৰণ গুৰৰ অলপ নিউট্ৰিচনেল ভেলু থাকে কিন্তু চুগাৰৰ অকল কেলৰি থাকে কিন্তু হোৱাইট চুগাৰটোৰ আপোনাৰ কেলৰি ভেলু নাথাকে চৰি নিউট্ৰিচনেল ভেলু একো নাথাকে তাতে সেইবিলাক বস্তু একেবাৰে ধৰক অংকজেনিক কেঞ্চাৰৰ লগত ডাইৰেক্টলি সম্পৰ্ক আছে বুলি ক'ব নোৱাৰে কিন্তু হয় হয় কাৰণ সেইবিলাকৰ পৰা আপোনাৰ পাছত ফেটি লিভাৰ মানে ৱেট বঢ়াৰ সম্ভাৱনা থাকিব ময়দাৰ পৰা বনোৱা বস্তুবিলাক চেনিযুক্ত বস্তুবিলাক ৱেট বাঢ়িব ওজন বাঢ়িলে আপোনাৰ ফেটি লিভাৰ হ'ব ফেটি লিভাৰৰ পৰা লিভাৰৰ ফাইব্ৰচিছ হ'ব ফাইব্ৰচিছৰ পৰা চিৰচিছ হ'ব চিৰচিছৰ পৰা কেঞ্চাৰ হ'ব এতিয়া বৰ্তমান সময়ত কেঞ্চাৰক দুৰাৰোগ্য ৰোগ বুলি কোৱাটো হয়তো বহুত গ্ৰহণযোগ্য সমীচীন নহ'বও পাৰে হয় সমীচীন নহ'ব এই বিষয়ত যদি আপুনি অকণমান আমাৰ দৰ্শকক জনায় প্ৰথমতে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আৰ্লি ডিটেকশ্যন কিমান সোনকালে ডায়েগনচিছ হৈছে সেইটোৰ ওপৰত কথা যদি এইটো মেটাষ্টিচিছ হোৱা বুলি কয় শিপাই যোৱা বুলি আমাৰ গাঁৱলীয়া ভাষাত যিটো কওঁ ধৰা পৰে ধৰক আজিকালি টুলছ আছে আমাৰ কেঞ্চাৰ হস্পিটেলত আপোনাৰ এইটো কাউন্সেলিং চেণ্টাৰ আছে গতিকে কিবা সন্দেহ হ'লে আমি চাব পাৰোঁ হঠাৎ যদি আপোনাৰ ওজন কমি যায় চুগাৰ দেখিছে ঠিকেই আছে তাৰপিছতো বিনা কাৰণত আপোনাৰ হঠাৎ ড্ৰাষ্টিকেলি ৱেইট লছ হৈছে তেনেকুৱা ক্ষেত্ৰত আমি মানে ইমিডিয়েটলি আমি কথা পাতিব লাগে চিকিৎসকৰ লগত তাৰ লগতে আপোনাৰ কিবা কাৰণত ধৰা পৰিলে যিবা তাৰ ধৰক চাৰ্জাৰী আছে চাৰ্জাৰী কৰি সেই পাৰ্টটো আঁতৰাই দিলে আপোনাৰ কিয়ৰ হোৱাৰ সম্ভাৱনা বহুত বেছি আপোনাৰ কেম'থেৰাপি আছে তাৰপিছত ৰেডিঅ'থেৰাপি আছে এতিয়া আপোনাৰ নিউক্লিয়াৰ থেৰাপি আছে বহুত উন্নত চিকিৎসা পদ্ধতি ওলাইছে সেইখিনি হ'ল কেঞ্চাৰ হোৱাৰ পিছৰ কথা কৈছোঁ আৰু তাৰ লগত মই ইতিমধ্যে কৈছোঁৱেই যে আমাৰ বহুত আয়ুৰ্বেদিক মেডিচিনো আছে গিলয় আছে এইবিলাক যদি মানে চিকিৎসকৰ লগত আমি মিলি পেলাই অংক'লজিষ্টজনৰ সৈতে মিলি পেলাই যদি আমি কাম কৰোঁ তেখেতৰ কোৱালিটি অফ লাইফ তাৰ যিবিলাক ছাইড এফেক্ট সেইখিনি আমাৰ ফালৰ পৰা আমি কমাব পাৰোঁ আমি কেঞ্চাৰ কিয়ৰ কৰিব পাৰোঁ বুলি নকওঁ কিন্তু আমি সহায় কৰিব পাৰোঁ তেখেতক সহযোদ্ধা হিচাপে কাম কৰিব পাৰোঁ হয় হয় গতিকে আমি কেঞ্চাৰ হ'ল বুলিয়ে ভয় খাব নালাগে তাৰপিছত আমি জানিব বিচাৰিছোঁ HIV ৰোগটো বাকী ৰোগসমূহ যেনেকৈ বৃদ্ধি পাইছে তেনেদৰে বৰ্তমান সময়ত বৃদ্ধি পাইছে নে কমিছে খুব HIVটো ডিটেকশ্যনটো বাঢ়িছে আৰু অলপ সামাজিক বান্ধোনবিলাক হয়তো মোৰ এটা ব্যক্তিগত ধাৰণা যে সামাজিক বান্ধোনবিলাক কমাৰ কাৰণে আৰু নিচাগ্ৰস্ততাটো বঢ়াৰ কাৰণে HIVটো বাঢ়িছে মানে আপুনি যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা ক'ব বিচাৰিছে বিজ্ঞানসন্মত ছেক্সুৱেল এডুকেশ্যনৰ দৰকাৰ বিজ্ঞানসন্মত বৰ্তমানলৈকেতো আমাৰ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত এনেধৰণৰ শিক্ষা প্ৰদান কৰা হোৱা নাই বৰ্তমানলৈকে এতিয়া নতুন শিক্ষা ব্যৱস্থা বৰ্তমান ৰূপায়িত হৈ আছে গতিকে আপুনি এনেধৰণৰ যৌন শিক্ষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব লাগে বুলি ভাবেনে কথা হ'ল কি ডাইৰেক্টলি যৌন শিক্ষা বুলি এটা চেপ্টাৰ বা এটা ছাবজেক্ট নাথাকিব পাৰে কিন্তু এনাটমি ফিজিঅ'লজিৰ বহুত কথাটো আজিকালি ধৰক হিউমেন এনাটমিৰ বহুত পাৰ্টটো আপুনি ক্লাছ 10 মানততো পায়েই যায় গতিকে সেইটোকো আমি এটা প্ৰকাৰৰ মানে যৌন শিক্ষা বুলি গ্ৰহণ কৰিব পাৰোঁ এইটো নহয় যে যৌন শিক্ষা ছেক্স এডুকেশ্যন বুলি এটা চেপ্টাৰ দিলেই যে গোটেই বস্তুটো মানে পূৰ্ণতা পাব তেনেকুৱা নহয় আৰু ধৰক এটা ছাবজেক্ট যদি খুলি দিয়া হয় সেইটোৱে কেতিয়াবা কেতিয়াবা হয়তো তাৰ ৰিপাৰকেশ্যনো হ'ব পাৰে এটা নিগেটিভ এফেক্টো থাকিব পাৰে গতিকে আজিৰ তাৰিখত আমি একেবাৰে নাই বুলি ক'ব নোৱাৰোঁ কাৰণ মানুহৰ জননাংগৰ গোটেই ছেক্সুৱেল হেল্থটোৰ ওপৰত বা ধৰক এনাটমি ফিজিঅ'লজিৰ ওপৰত কিন্তু বহুতখিনি কথা আমাৰ ধৰক স্কুল লেভেলৰ পৰা এতিয়া দিয়া হৈছে আমি পোনপটীয়াকৈ শব্দটোহে আমি মানে ছেক্স এডুকেশ্যন যৌন শিক্ষা ছাবজেক্ট কৰিহে দিয়া নাই কিন্তু নলেজখিনি কিন্তু ইতিমধ্যে দিয়া হৈছে আপুনিতো দেখে হিউমেন এনাটমি 11-12ত পঢ়ে 8-9তো পঢ়ে গতিকে সেইটোৱে অলমষ্ট এটা মানে এডুকেশ্যন বুলি আমি ভাবিব পাৰোঁ ঠিক আছে আমি শুনা পাইছোঁ আপুনি এজন মানুহৰ ওজন জুখি উচ্চতা অনুযায়ী কিমান ওজন থাকিব লাগে সেই বিষয়ে জ্ঞাত কৰোৱাৰ লগতে
কি সাৱধানতা অৱলম্বন কৰিব লাগিব এই বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে এক কাৰ্যপন্থা গ্ৰহণ কৰিছে। আপোনাৰ লগত আৰু কেইবাজনো আছে বুলি আমি জানিব পাৰিছোঁ। আৰু মাত্ৰ এটকাত এই উচ্চতা অনুযায়ী আপোনাৰ ওজনটো জোখাৰ এক ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিছে। ইয়াৰ লগতে আৰু দুটামান টেষ্ট কৰাৰো আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়ে যদি আমাৰ দৰ্শকক অকণমান জ্ঞাত কৰে। হয় হয়, এইটো মই জনাবলৈ পাই ভাল পাইছোঁ যে ডায়েবেটিছৰ সংখ্যাটো আপুনি দেখিছে বহুত বেছি বাঢ়িছে। এই ডায়েবেটিছটো প্ৰতিৰোধ কৰি ৰাখিবলৈ আমি ইতিমধ্যে কোৱা ব্যৱস্থাসমূহ ল'ব লাগিব। তাৰ এটা ব্যৱস্থা হ'ল ওজনটো নিয়ন্ত্ৰণত ৰখা। কিন্তু আপোনাৰ ওজন যেতিয়া 10 কেজি বেছি হ'ব, 20 কেজি বেছি হ'ব, সেইটো নিয়ন্ত্ৰণত অনাটো বহুত কঠিন। কিন্তু আমি 21 বছৰ বয়সতে, অৰ্থাৎ যেতিয়া এজন যুৱক বা যুৱতী প্ৰাপ্তবয়স্ক হয়, যিটো বয়সৰ পৰা তেখেতৰ আৰু ওজনটো নাবাঢ়ে, সেই বয়সটোতে যদি তেখেতৰ ওজন, উচ্চতা, BMI, ব্লাড প্ৰেছাৰ এইকেইটা আমি তেখেতক চাই দিওঁ আৰু তেখেতক যদি অৱগত কৰি দিওঁ যে আপোনাৰ বয়স 21 বছৰ, গতিকে আপোনাৰ যিহেতু আৰু উচ্চতা নাবাঢ়ে, আপোনাৰ যিটো থাকিবলগীয়া ওজন ইমান আৰু গোটেই জীৱনৰ কাৰণে এইটো মেইনটেইন কৰিব আৰু ইয়াৰ পৰা আপোনাৰ ডায়েবেটিছ হোৱাৰ বা বহুত ৰোগ হোৱাৰ, মেটাবলিক ৰোগ হোৱাৰ সম্ভাৱনা বহুত কমি যাব। এইটো নকওঁ যে অকল ওজনটো নিয়ন্ত্ৰণত ৰাখিলে তেখেতৰ অন্যান্য কোনো ধৰণৰ অসুখ বিসুখ নহ'ব বা ডায়েবেটিছো 100% হ'ব, তেনেকুৱা কথা নাই। কিন্তু বহুত ক্ষেত্ৰত সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰিম উচ্চতাটো নিয়ন্ত্ৰণত ৰাখিলে। সেইটো কাৰণে আমি কি কৰিছোঁ, আমাৰ লখিমপুৰত এটা প্ৰতিষ্ঠান আছে, আয়ুৰ্বেদিক প্ৰতিষ্ঠান এটা, আয়ুষ্মান আয়ুৰ্বেদ বুলি, মোৰ ভাইটি এজনৰ প্ৰতিষ্ঠান, মই এডভাইজাৰ হিচাপে আছোঁ তাতে। তাত আমি দুজনমান আমাৰ শুভাকাংক্ষী আছে, তেখেতসকলৰ সহায়ত আৰু কেইজনমান চিকিৎসকে আমাক একদম উদীয়মান কম বয়সৰ আপোনালোকৰ প্ৰজন্মৰ চিকিৎসকে আমাক সহায় কৰিছে এই প্ৰজেক্টটোত, যে এটকাত, মানে এটকা এইটো কাৰণে ৰাখিছোঁ যে মানে একেবাৰে একো নল'লে মানুহৰ আগ্ৰহটো কম হ'ব পাৰে। আৰু অসমীয়াত এটা প্ৰভাৱ আছে বা মানে কথা আছে, প্ৰবাদ আছে যে যাচি দিয়া সোণৰ মূল্য নাই। সেইটো কাৰণে আমি এটকাত আৰু এটা কথা তাৰ লগতে সংযোগ কৰিছোঁ, যদি কোনোবাই অসমীয়া চিনেমা চায়, অসমীয়া চিনেমা চোৱাৰ টিকটটো যদি আমাক দিয়ে, তেতিয়াহ'লে কিন্তু আমাক সেই এটকাটোও দিব নালাগে। আৰু তেতিয়া কি হ'ব, আমাৰ এগৰাকী স্বাস্থ্যকৰ্মী থাকিব তাতে, অহা 1 ফেব্ৰুৱাৰীৰ পৰা থাকিব, আৰম্ভ হ'ব আমাৰ এই অনুষ্ঠানটো, মানে প্ৰগ্ৰেমটো। আপোনাৰ উচ্চতাটো চাই দিব, ওজনটো চাই দিব, তাৰপিছত আপোনাৰ BMIটো চাই দিব আৰু আপোনাৰ ব্লাড প্ৰেছাৰটো চাই দিব। এটকাতে আপোনাৰ এইখিনি ক'ব আৰু লগত আটাইকেইটা টেষ্ট হ'ব আৰু লগতে আপোনাক পৰামৰ্শ দিব। আমাৰ এগৰাকী বাইদেউ আছে তাতে, 15 বছৰ মানে তেখেতৰ মানে এনেকুৱা ধৰণৰ স্বাস্থ্যৰ লগত জড়িত, মানে তেখেত অভিজ্ঞতা সম্পন্ন বাইদেউ আছে। বিশেষকৈ তেখেতে মানে আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে মানে বহুত জ্ঞাত। যিখিনি তেখেতৰ লেভেলত পাৰে তেখেতেও সহায় কৰি দিব আৰু চিকিৎসকৰ ব্যৱস্থাটো ডেফিনেটলি থাকিব প্ৰয়োজন হ'লে। আৰু তেওঁলোকক আমাৰ এটা কাউন্সেলিং ফ্ৰীকৈ দিয়াৰ ব্যৱস্থা হ'ব, যে আপোনাৰ ওজনটো ইমানখিনি বাঢ়িছে বা আপোনাৰ ওজন প্ৰয়োজনতকৈ কম। প্ৰয়োজনতকৈ কমটো কিহৰ পৰা ওলাব, সেইটো আকৌ BMIৰ পৰা ওলাব। BMIটো আমি কেনেকৈ কেলকুলেট কৰিম, weight in kg ডিভাইডেড বাই মিটাৰ ইন height in মিটাৰ স্কুৱেৰ। আপোনাৰ ওজনটো weight in kg, কেজিত লিখিলোঁ, 60 কেজি ধৰি ল'লোঁ, তলত মানে 165 চেণ্টিমিটাৰ ধৰি লওক, 1.65 × 1.65, মানে সেইটো কেলকুলেশ্যন কৰি যিটো ওলাব সেইটো হ'ল BMI। গতিকে সেই BMIটো ঠিকে আছেনে নাই, যদি 19ৰ তলত হয় সেইটো আণ্ডাৰ ৱেইট হ'ব, বা 24-25ৰ ওপৰত যদি হয় সেইটো অভাৰ ৱেইট হ'ব। আৰু BMIটো যদি 30ৰ বেছি হয় তেতিয়াহ'লে সেইটো অবেছ বুলি কয়। আৰু অবেচিটিৰ কিন্তু কমপ্লিকেশ্যন বহুত আহে, হাৰ্টৰ সমস্যা আহে, মই ইতিমধ্যে কোৱা কেঞ্চাৰৰ সমস্যা আহে, PCODৰ সমস্যাটো আহেই, ইনফাৰ্টিলিটিৰ সমস্যা। গতিকে আমি এটকা এটা খৰচ কৰি অসমীয়া চিনেমা চালে বিনামূলীয়াকৈ আমি যদি এই এৱাৰনেছটো যদি আমাৰ লখিমপুৰীয়া ৰাইজক দিব পাৰোঁ, তেতিয়াহ'লে মোৰ মানে মনটোৱে কয় যে আমি এটা ভাল কাম কৰা হ'ব। আৰু আমাৰ সেই অনুষ্ঠানটো যে এটা আয়ুৰ্বেদিক প্ৰতিষ্ঠানটো যাতে জীয়াই থকাটো, চলি থকাটো এটা মানে সহায়ক হ'ব। আৰু শুনি ভাল পাব, তাত এগৰাকী বেংগালুৰুৰ চিকিৎসকে, অসমীয়া চিকিৎসক, কথা বতৰা পতাত একো অসুবিধা নহয়। অফলাইন সপ্তাহত এদিন থাকিব আৰু অনলাইন মাধ্যমেৰে তেখেতে প্ৰতিদিনে থাকিব। কোনোবাই যদি ইচ্ছা কৰে ডায়েবেটিছৰ পৰামৰ্শ, বিশেষকৈ ডায়েবেটিছৰ পৰামৰ্শও তেখেতে অফলাইন আৰু অনলাইন মাধ্যমেৰে কোনোবাই ইচ্ছা কৰিলে
ল'ব পাৰিব বিনামূলীয়াকৈ নাই সেইটো তেখেতৰ সেইটো অলপ কিছুমান চৰ্ত থাকিব সেইটো আমি সম্পূৰ্ণ বিনামূলীয়া বুলি ক'ব নোৱাৰোঁ কাৰণ তেখেত এজন মানে ফুল্লি পেইড মানে হেৰি নহয় তেখেতৰ সেইটো প্ৰফেচনেল চিকিৎসক গতিকে তেখেতৰ সেইটো মানে এটা পেচা যিহেতু সেইটো গতিকে আমি বিনামূলীয়া বুলি ক'ব নোৱাৰিম মই আপোনাক সেইটো কাৰণে দুখিত কিন্তু আমি এই যে 4টা আপোনাৰ সেৱা দিম এই 4টা কথা জানিলে আৰু আমাৰ যিগৰাকী চিকিৎসা কৰ্মী থাকিব তেখেতে কিন্তু বিনামূলীয়াভাৱে কিমান কেজি ওজন কমাব লাগিব কেনেকৈ অলপ মানে স্বাস্থ্যকৰ্মী লেভেলত ক'ব পৰা কথাখিনি তেখেতে ক'ব ৰাতিপুৱা কি কৰিব লাগিব কিমান ধৰক খোজ কাঢ়িব লাগিব সেই কথাখিনিৰ ওপৰত এটা থুলমূলীয়া আভাস দিব আৰু কোনোবাই প্ৰয়োজন হ'লে যিহেতু চিকিৎসকৰ ব্যৱস্থা থাকিব সেইটো কোনোবাই চিকিৎসকৰ সুবিধাটো ল'ব পাৰিব এনেধৰণৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ লগতে শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আপোনালোকৰ এই মহৎ উদ্দেশ্য সফল হওক ইয়াৰ পিছতে আপোনাৰ পৰা আমি একেবাৰে অনুষ্ঠান সামৰিব লাগিব বহুত দীঘলীয়া হৈছে আমাৰ অনুষ্ঠানটি আমি অনুষ্ঠান সামৰিম কিন্তু সামৰণিৰ প্ৰাক মুহূৰ্তত যদি আপোনাক আৰু এটা বিষয়ৰ বিষয়ে আমি নুসুধোঁ তেনেহ'লে অনুষ্ঠানটো আধৰুৱা হ'ব আপুনি বিশেষকৈ ছালৰ ৰোগ সম্পৰ্কীয় বা ছালৰ যত্ন সম্পৰ্কীয় বিধান দি আহিছে আৰু এই প্ৰশ্নটো যদি আপোনাক নুসুধোঁ বৰ্তমান শীতকাল বিশেষকৈ যুৱকতকৈ যুৱতীসকলে নিশ্চয় আমাৰ এইটো বেয়া পাব আধৰুৱা হৈ থাকিব গতিকে এই ছালৰ যত্ন আৰু ছালত হ'ব পৰা সাধাৰণ ৰোগৰ সমাধান সম্পৰ্কে যদি আপুনি থুলমূলকৈ কয় ধন্যবাদ কথা হ'ল কি মই এজন মেডিকেল অফিচাৰ আয়ুৰ্বেদ আৰু মোৰ লগতে মোৰ পোষ্ট গ্ৰেজুৱেট যিটো ডিপ্ল'মা সেইটো মই ক্লিনিকেল কছমেটলজিত পুনেৰ পৰা কৰিছোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ এস্থেটিক মেডিচিন বুলি এটা প্ৰতিষ্ঠান আছে পুনেত তাৰ পৰা মই ইয়াত পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মাটো কৰিছোঁ সেইটো কথা মই মোৰ অৰ্হতাটো মই ৰাইজক জনাই থৈছোঁ সুবিধাটো পাইছোঁ কাৰণে কথা হ'ল কি মই পেছাগতভাৱে মই যিটো মোৰ প্ৰাইভেট প্ৰেক্টিছ কৰোঁ মই চৰকাৰৰ পৰা NPA নলওঁ প্ৰাইভেট প্ৰেক্টিছ কৰোঁ মই নন প্ৰেক্টিচিং এলাউৱেঞ্চ মই চৰকাৰৰ পৰা নলওঁ বা নিদিয়ে গতিকে দুইটাই চৰকাৰেও দিয়া নাই আৰু ময়ো লোৱা নাই গতিকে মই প্ৰাইভেট প্ৰেক্টিছ কৰোঁ মই স্কিনৰ প্ৰেক্টিছ কৰোঁ সেইটো মোৰ পেচা মই স্পষ্টকৈ কৈছোঁ কথা হ'ল কি এইটো সময়ত শীতকালৰ সময় আমি মানুহবিলাক কি প্ৰকৃতিৰে অংশ এইটো সময়ত কি হয় ঠাণ্ডা দিনত খাল বিল নদ নদী জান জুৰি সকলো শুকাই যায় গছৰ পাত সৰি যায় মানুহৰ হিউমেন বডিটো একেই কথা পানীৰ পৰিমাণ কমি যায় হাইড্ৰেশ্যনটো আমাৰ যিটো ছালৰ সেইটো কমি যায় সেইটো কাৰণে প্ৰথম এই ছালৰ যাতে হাইড্ৰেশ্যনটো মেইনটেইন হৈ থাকে সেইটো ক্ষেত্ৰত খুব মানে গুৰুত্ব দিব লাগে দিনটোত অতি কমেও 10ৰ পৰা 12 গিলাচ পানী খাব লাগে আৰু মানে এটা চফ ফ্ৰী চাবোন মানে চাবোনবিহীন চাবোন অৰ্থাৎ 5.5 pHৰ যিবিলাক চাবোন থাকে সেইবিলাকক আমি চফ ফ্ৰী চাবোন বুলি কওঁ চফ ফ্ৰী চফ বুলি কোৱা হয় pH বুলি কওঁ আমি খুব বিতংভাৱে বুজাবলৈ ইয়াত সময় আৰু অসুবিধা হ'ব গতিকে চফ ফ্ৰী চাবোন এটা ল'ব আপোনালোকে 5.5 pHৰ চাবোন এটা দিয়ক বুলি ক'লে ফাৰ্মাচীয়ে আপোনাক দি দিব ফাৰ্মাচীবিলাকত পোৱা যায় তেনেকুৱা এটা চাবোনেৰে মুখ গা যি ধুব খুব চমুকৈ কৈছোঁ মই তাৰপিছত এটা খুব ভাল তেনেকুৱা স্কিনত এলাৰ্জি নকৰা মানে হাইপো এলাৰ্জিক তাৰপিছত আপোনাৰ চেঞ্চিটিভ স্কিনসমূহত অসুবিধা নকৰা এটা মানে ভাল মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে আৰু দিনৰ ভাগত আপোনাৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰাৰ পিছত এটা পৰাপক্ষত মানে যদি অলপ ড্ৰাই স্কিন হয় আৰু ক্ৰীমযুক্ত এটা যদি ছানস্ক্ৰীন SPF 30 পৰা 50 মানৰ ব্যৱহাৰ কৰে খুব ছাল ভালে থাকিব লগতে মই কৈছোঁ যে জীৱনশৈলীগত যিবিলাক কথা থাকে সেইবিলাক কিন্তু মেইনটেইন কৰিবই লাগিব তেতিয়াহে কিন্তু ছালো ভালে থাকিব বডিৰ সকলো অৰ্গেনৰ লগতে ছালখনো ভালে থাকিব আহাৰ বিহাৰ আমি ভালদৰে কৰিবই লাগিব আৰু এটা বস্তু আছে অমেগা লাইকোপিন এনেকুৱা ধৰণৰ মানে ছাপ্লিমেণ্ট থকা কিছুমান বস্তু যদি আমি ব্যৱহাৰ কৰি থাকোঁ তিচি তেলৰ যেনেকৈ ফ্লেক্সিডৰ কথা ক'লোঁ সাগৰীয় মাছৰ কথা ক'লোঁ সেইবিলাকৰ পৰা বনোৱা কিছুমান কেপচুল আপুনি কোনোবা এজন চিকিৎসকৰ পৰা পৰামৰ্শ লৈ পেলাই খাই থাকিলে বিশেষকৈ আমাৰ এই ঠাণ্ডা দিনৰ সময়ত হোৱা যিবিলাক সমস্যা ড্ৰাই স্কিনেই হওক বা এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ গতিকে এই শীতকালৰ সময়খিনিৰ কাৰণে আমি এই থুলমূলীয়া এই কথাকেইটা যদি আমি মানি চলোঁ বা ফ'ল' কৰোঁ এইকেইটাই যথেষ্ট আৰু কাৰোবাৰ বয়স 25 পাৰ হৈছে তেওঁলোকে এটা ভাল গ্লুটাথিয়ন
নিয়েচিনামাইড, হাইয়ালুৰনিক এচিড এনেকুৱা থকা চিৰাম ব্যৱহাৰ কৰিব পাৰে। চিৰামৰ গুৰুত্বটো বহুত বাঢ়িছে আৰু আজিকালি ৰাইজৰ মাজত বা আমাৰ নৱপ্ৰজন্মৰ মাজত বা কিছু 40+ বহুত লোকৰ ক্ষেত্ৰতো কলাজেনৰ মানে ডিমাণ্ড বাঢ়িছে। আমাৰ চিকিৎসকতকৈ আজিকালি মানে মানুহে আহি কলাজেন ডিমাণ্ড কৰে চিকিৎসকৰ ওচৰত। এনেকুৱা ধৰণৰ কিছুমান ছাপ্লিমেণ্ট চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিলে আপোনাৰ ছাল ভালে থাকিব। স্বাস্থ্যৰ যতন সম্পৰ্কীয় আপুনি যিখিনি পৰামৰ্শ দিছে এইখিনি দেহৰ ভিতৰৰ পৰা হ'ব খাদ্য অভ্যাসৰ যোগেদি। একেবাৰে আমাক মানে ইনষ্টেণ্ট আমি এটা ৰিজাল্ট পোৱাকৈ সাধাৰণতে আমাৰ প্ৰসাধন জাতীয় বস্তু ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত আপুনি কি পৰামৰ্শ আগবঢ়াব? এইসমূহ ব্যৱহাৰ কৰিব লাগেনে বা সকলো প্ৰসাধনমূলক সামগ্ৰী ব্যৱহাৰ কৰাটো উচিত নে? প্ৰথম কথাটো হ'ল কি, আপোনাৰ মাধ্যমেৰে মই সকলোকে জনাব খুজিছোঁ, বিশেষকৈ যুৱক যুৱতীসকলক, বিশেষকৈ যুৱতীসকলক, তেওঁলোকে বন্ধুবৰ্গৰ কথা শুনি সাধাৰণতে ধৰক ক্লবেটাছল, আপোনাৰ মমেটাছন, হাইড্ৰকুইনন, তাৰপিছত আপোনাৰ টেটিনইন এনেকুৱা যুক্ত কিছুমান ধৰক ঔষধিৰ যুক্ত কিছুমান ক্ৰীম ব্যৱহাৰ কৰে, যিবিলাকে কি কৰে ইনষ্টেণ্ট ছালখন উজ্জ্বল কৰি তোলে, দেখাত কম দিনৰ ভিতৰত ধুনীয়া কৰি তোলে, একদম বগা হৈ যায়, মানে চিনেমাৰ নায়িকাৰ দৰে হৈ যাব খোজে বা 2-4 দিনৰ কাৰণে হৈও যায়। কিন্তু সেইটোৰ এটা সাংঘাতিক ছাইড এফেক্ট থাকে। তেখেতসকলৰ ছালত ৰিংকলবিলাক পাছত খুব সোনকালে আহিব আৰু ছালত এট্ৰফি হোৱা বুলি কয়, অৰ্থাৎ ছালৰ যিবিলাক কোষ থাকে, চেল থাকে, সেইবিলাক মানে আপোনাৰ ধ্বংস কৰি দিব। সেইটো কাৰণে মই এইটো মাধ্যমেৰে অনুৰোধ জনাইছোঁ সকলোকে, মানে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই যে ক'লো ক্লবেটাছল, মই কোম্পানীৰ নাম ল'ব খোজা নাই, কোনোবাই বেয়া পাব পাৰে, ক্লবেটাছল, মমেটাছন, ফ্লুটিকাছন, আপোনাৰ তাৰ লগতে হাইড্ৰকুইনন, টেটিনইন এনেকুৱা ধৰণৰ বস্তু, এনেকুৱা টেটিনইন এনেকুৱা ধৰণৰ ধৰক ঔষধিযুক্ত ক্ৰীমবিলাক আমি ব্যৱহাৰ কৰিব নালাগে। আপুনি ঘৰতে ব্যৱহাৰ কৰিব পাৰে, ক'লো নহয় 5.5 pHৰ এটা চাবোনেৰে গা মুখ ধুব পাৰে বা 5.5 pHৰ এটা ক্লিনজাৰে মুখখন ধুব পাৰে। এটা মানে এলাৰ্জি নকৰা এটা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। দিনত এটা আপুনি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব পাৰে। যদি 25 পাৰ হৈছে বা 20+ হৈছে, তেতিয়াহ'লে আপুনি ছালখন আগলৈকে ভালে ৰখাৰ ক্ষেত্ৰত আপুনি চিৰাম ব্যৱহাৰ কৰিব পাৰে, বিশেষকৈ হাইয়ালুৰনিক এচিডৰ চিৰাম ব্যৱহাৰ কৰিব পাৰে। আৰু এণ্টিঅক্সিডেণ্ট আপুনি লাইকোপিন, অমেগা এনেকুৱা ধৰণৰ, বিটা কেৰটিন এনেকুৱা থকা বস্তু বা খাদ্য হিচাপত গাজৰ, বিলাহী এনেকুৱা ধৰণৰ খাদ্য ছালৰ বাবে ভাল। আপোনাক ধন্যবাদ জনাইছোঁ এই পৰামৰ্শখিনিৰ বাবে। একেবাৰে শেষত আপোনাৰ সুধিব বিচাৰিছোঁ, কিছুমান যুৱতীৰ এতিয়া একেবাৰে কম বয়সতে দেখা যায় মানে ল'ৰাৰ নিচিনাকৈ অলপ দাড়ি গজাৰ নিচিনা হয়, মুচ গজাৰ নিচিনা হয়, এইবিলাক কিহৰ কাৰণে হয় বুলি ভাবে? এইটো আপোনাৰ খুব আজিকালি, আগতে অলপ কম আছিলে, এতিয়া বাঢ়িছে। এইটো হাৰ্চুইটিজিম বুলি কোৱা হয়। পুৰুষৰ নিচিনাকৈ যে দাঢ়ি গজে, এইটো কেতিয়াবা 2-এটা ক্ষেত্ৰত বংশগত হ'ব পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰত কি হয় PCODৰ সমস্যাৰ কাৰণে। এইটো হৰমনৰ বিসংগতি। যদি PCODৰ সমস্যা হয়, এইটো ক'লো না, এইটো কিন্তু খুব বেছি ফাষ্ট ফুড, তাৰপিছত আপোনাৰ একদম জিৰ' আপোনাৰ ব্যায়াম এক্সাৰচাইজ একেবাৰে নাই, আৰু ধৰক ফুড ক্ৰেভিংটো বহুত বেছি, মানে একেৰাহে খাদ্য খায়েই থাকিব খোজে। বিশেষকৈ আপুনি স্পাইচিবিলাক বস্তুবিলাকৰ খাদ্য খাই থাকিলে বা বেছি মিঠা খাই থাকিলে ক্ৰেভিংটো, আসক্তিটো আৰু বাঢ়ি যায়। চুগাৰযুক্ত বস্তুবিলাক, চুগাৰ নিকটিনতকৈও বেছি মানে আসক্তি দিয়া বস্তু বুলি কয়। মানে চুগাৰ ইজ মোৰ মানে এডিক্টেড, মানে চুগাৰৰ এডিকশ্যনটো নিকটিনতকৈ বেছি ষ্ট্ৰং বুলি কয়, গম পাইছেনে? গতিকে সেই ধৰণৰ বস্তুৰ কাৰণে কি হয়, হৰমনেল কিছুমান বিসংগতি আহিব পাৰে, আৰু তাৰ পৰা এই হাৰ্চুইটিজিম, এই পুৰুষৰ যে মানে PCOD হ'ব পাৰে, আৰু পুৰুষৰ নিচিনা নোমবিলাক আহিব পাৰে। গতিকে সেই লাইফষ্টাইলটো চেঞ্জ কৰিবই লাগিব, আৰু চিকিৎসকৰ বিধান মতে ট্ৰিটমেণ্ট ল'লে এইটো মানে আৰাম পাব বা উপশম পাব। এই সমস্যাটো আপোনাৰ বিভিন্ন ধৰণৰ প্ৰসাধন জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতো হয় নেকি? 100% হয়। মই ইতিমধ্যে আপোনাক কৈছোঁ, ক্লবেটাছল, মমেটাছন, ফ্লুটিকাছন, হেল'বিটাছল এনেকুৱা ধৰণৰ ঔষধযুক্ত যদি ক্ৰীম ব্যৱহাৰ কৰে, তাৰ পৰা কিন্তু এই নোম আহিব পাৰে। মানে হৰমনৰ সমস্যাৰ কাৰণে আহিব পাৰে, আৰু এনেকুৱা ষ্টেৰইডযুক্ত ক্ৰীমবিলাক দীঘলীয়া সময়ৰ যদি ব্যৱহাৰ কৰে, আপোনাৰ খুব এটা কমন কাৰণ, আপুনি উনুকিয়াই দিলে ভাল পালোঁ, এইটো খুব সাধাৰণ এটা মানে খুব
সাধাৰণতে আমি দেখি থকা এটা সমস্যা, ষ্টেৰইডৰ কাৰণে নোম বহুত গজে। বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পৰাৰ উপায় আৰু ৰোগসমূহত ভুগি থকা ব্যক্তিসকলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব, এই বিষয়ে আপোনাৰ লগত আজি দীঘলীয়া কথা বতৰা পাতিলোঁ। ইমান সময়, আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, আপোনালৈও বহুত ধন্যবাদ থাকিল। বিশেষকৈ আপুনি নতুন প্ৰজন্মৰ এজন প্ৰতিনিধি হোৱাৰ কাৰণে মোৰ আৰু বেছি ভাল লাগিছে। আমাৰ প্ৰজন্মৰ মানে আপোনালোকৰ, আমি আগৰ প্ৰজন্মৰ চাগে অলপ, গতিকে ভাল লাগিছে। আপোনালোকৰ প্ৰজন্ম সমাজৰ কাৰণে এনেকুৱা দায়বদ্ধতাৰে কিছু কাম কৰাৰ বাবে, আৰু এই মাধ্যমটোলৈ, আপোনাৰ এই উদ্যম নামৰ এই মানে অনুষ্ঠানটোলৈ মই কিমান উপযুক্ত মই নাজানো, কিন্তু যদি আপুনি মাতি পেলাই মোক কৃতাৰ্থ কৰাৰ কাৰণে জয়তে মই আকৌ এবাৰ মানে পুনৰবাৰ এবাৰ মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগলৈ যদি ৰাইজে মানে প্ৰয়োজনবোধ কৰে বা আমাৰ পৰা ৰাইজৰ কিবা অকণমান উপকাৰ হৈছে বুলি ভাবে, যদি আপোনালোকৰ সময় আৰু সুবিধা অনুযায়ী মানে আমি পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আমাৰ ফালৰ পৰা দিলোঁ। কথা হ'ল কি, মই আপোনাক জনাব খুজিছোঁ যে আপোনাৰ প্ৰশ্ন কৰাৰ যিটো শৈলী আৰু যি উন্নত মানদণ্ডৰ আপুনি কথা মানে আমাক মানে প্ৰশ্ন অৱতাৰণা কৰিলে ৰাইজৰ হৈ পেলাই, সেইটোত মানে মই বহুত বেছি আপ্লুত হৈছোঁ, প্ৰথম কথা। আৰু মোৰ অকণমান খালি এটা খুদুৱনি থাকিল, আপোনাৰ প্ৰশ্নখিনিৰ মানে আপোনাক বা ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ মই উত্তৰ দিব পৰাকৈ মই সক্ষম হয় নে নহয়, সেইটোহে মোৰ এটা খোকোজা থাকিল। তথাপিতো মই ৰাইজক এটা মানে আহ্বান জনাইছোঁ, মই অকণমান ভুল স্বীকাৰ কৰিও লৈছোঁ আগতীয়াকৈ, ক'ৰবাত যদি ভুল ত্ৰুটি হৈছে, কাৰণ যিহেতু আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান কৰাৰ অভিজ্ঞতা বহুত সীমিত, একেবাৰে নকৰা নহয় কিন্তু সীমিত, বহুত আমি কমকৈ কৰিছোঁ। গতিকে ক'ৰবাত যদি ভুল ত্ৰুটি হৈছে, সেইটো কাৰণে মোৰ ফালৰ পৰা মই এটা আগতীয়া মাৰ্জনা বিচাৰি লৈছোঁ। আপোনালৈ আমি পুনৰ এবাৰ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উদ্যমৰ প্ৰিয় দৰ্শকসকলৰ প্ৰতিও আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে চাই থাকিব আমাৰ অনাগত অনুষ্ঠানসমূহ। ধন্যবাদ।